এইবিলাক যেতিয়া সোমালো সেই সময়তে কৈছোঁ যে আলফা চৰকাৰৰ সংঘাত তীব্ৰতৰ হৈছে গতিকে সেইটো হোৱাৰ ফলত আমি বিভিন্ন মৃত্যু দেখিলোঁ তাৰপিছত মই আজিও মনত পৰে যে মই এবাৰ কাম কৰি থকা ৰাতি খবৰ আহিল যে এটা এনকাউণ্টাৰ হৈছে আমাৰ এই গণেশগুৰি দিছপুৰৰ এখন পাহাৰত আমাৰ এই হেঙাৰবাৰী যোৱা ৰাস্তাত তাত পাহাৰত ৰাতি গ'লোঁ ৰাতি প্ৰায় 1:30 বজাত গৈ পেলাই অলপ বৰষুণ পৰি আছিলে মই এতিয়াও মনত পৰে যে ল'ৰাজন এনকাউণ্টাৰ মূৰত গুলি খাই ল'ৰাজন পৰি আছে আৰু তেওঁৰ মূৰৰ পৰা তেজ ওলাই আছে আৰু খুব পেথেটিক দৃশ্য এইফালে বৰষুণ পৰি আছে একদম সফল ইয়ং যুৱ ডেকা তাৰপিছত এইটো দৃশ্য দেখি আহিলোঁ ঘৰলৈ ৰাতি প্ৰায় 2:30-3টাত ঘৰলৈ গ'লোঁ আৰু 3টাত ঘৰত সেই সময়ত কণী ভাত আছিল কণী ভাত খালোঁ খাই শুই থাকিলোঁ পাছত মই ভাবিছোঁ পাছত মোৰ মনলৈ আহিছে কথাটো যে মই যিটো মানুহে এনেকুৱা এটা মৃত্যু দেখি বিচলিত হৈ গৈছিলোঁ মানে বহুত দিনলৈ মই টোপনি অহা নাছিল ভালকৈ শুব পৰা নাছিলোঁ কিন্তু এই ল'ৰাজনৰ মৃত্যুৱে মোক বিচলিত নকৰিলে তাৰমানে নমস্কাৰ উত্তৰ পূবৰ প্ৰথমটো এপ বেস্ট ৰেডিঅ' ষ্টেচন ৰেডিঅ' মঞ্জাই অসমৰ আৱেগ আজি আমাৰ অনুষ্ঠান শুনা শুনা সভাসদৰ মজিয়াত আজি মোৰ অতিথি বিশেষ অতিথি এই সমগ্ৰ কালচোৱাত কেইবাটাও ইণ্টাৰভিউ আমি কৰিলোঁ কেইবাটাও সাক্ষাৎকাৰ ল'লোঁ প্ৰিয় দৰ্শক আজিৰ দিনটো মোৰ কাৰণে অলপ বিশেষ এইকাৰণে মই বিশেষ বুলি ক'ব খুজিছোঁ আচলতে এক বিশেষ পৰিস্থিতিত পৰি পেলাই মই হাফলং গৈছিলোঁ আৰু যিসকল মানুহে মোৰ কাৰণে কিছু খবৰ ৰাখিছে তেওঁলোকে জানে যে মই হাফলং বেষ্ট আচলতে জাৰ্নেলিষ্ট আছিলোঁ তো হাফলঙত গ'লোঁ হাফলঙত যোৱাৰ পিছত মোৰ লক্ষ্য আছিলে যে মই সাংবাদিকতা কৰিম সেয়াও এটা বিশেষ পৰিক্ৰমাই আছিল আচলতে মই যাব লগা হোৱাটো এক বিশেষ পৰিক্ৰমা তাৰ পিছত যিগৰাকী ব্যক্তিয়ে মোক সাংবাদিকতাৰ এই পৃথিৱীখনলৈ লৈ আনিলে সেই ব্যক্তিগৰাকীৰে আজি মই সাক্ষাৎকাৰ ল'ম সেইকাৰণে মোৰ কাৰণে বিশেষ আৰু লগতে বহুত কাহিনী আছে মানুহজনৰ লগত মোৰ আৰু আমি আচলতে এই দিনটোলৈকে প্ৰায় 25 বছৰৰ এটা সম্পৰ্ক আজি 5 বছৰ মোটামুটি পাৰ হৈ গ'ল সম্পৰ্ক একেই আছে হাফলঙৰ পৰা গুৱাহাটী পালোঁ তেখেতৰো কৰ্মসংস্থান বিভিন্ন ক্ষেত্ৰত বিভিন্ন হৈ পৰিল কিন্তু আমাৰ সম্পৰ্কটো একদম একেই থাকিল মই নিজকে খুব সৌভাগ্যৱান বুলি ভাবোঁ যে সেইগৰাকী ব্যক্তিৰ জৰিয়তে মই সাংবাদিকতাৰ জগতখনলৈ আহিছিলোঁ হয় মোৰ লগত আছে আজি প্ৰণয় বৰদলৈ ডাঙৰীয়া আমি সকলোৱে জানো সকলোৱে চিনি পাওঁ তেখেতক মই চিনাকি কৰি দিয়াৰ ধৃষ্টতা মোৰ নাই প্ৰণয় দা আজি কেনেকুৱা লাগিছে ৰেডিঅ' মঞ্জাই ষ্টুডিঅ'ত মই ৰেডিঅ' গৈছোঁ এনেকৈ FM ষ্টেচন বা অল ইণ্ডিয়াত বহুত কাম কৰিছোঁ মোৰ সাংবাদিকতা আৰম্ভণি কৰিছোঁ মই আকাশবাণী গুৱাহাটীৰ জৰিয়তে গতিকে তাত মই বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিছিলোঁ আৰু আজি সুদীৰ্ঘ দিনৰ পিছত এতিয়া আমি আহি এপ বেছ এটা ৰেডিঅ' প্ৰথম এটা অভিজ্ঞতা আৰু দিগন্ত আচলতে মোৰ ভাই হয় মই দিগন্তক এতিয়া মই তই বুলি কওঁ তুমি বুলি কওঁ ভাবি আছোঁ কাৰণ দিগন্তকটো মই তই বুলি কওঁ সেই কথাটো এতিয়াও মনত পৰে দিগন্ত মোৰ ওচৰলৈ কেতিয়া আহিছিলে দেখি পেলাই কেনেকুৱা ভাল লাগিছিলে আৰু দিগন্তই হাফলং আৰু অসম অৰ্থাৎ পাহাৰ আৰু ভৈয়ামৰ এখন সাঁকো দিগন্তই সৃষ্টি কৰিছিলে সেই দিগন্তই সকলোখিনি কথা মনত আছে সাংবাদিকতাৰ ক্ষেত্ৰখনত দিগন্তৰ যিটো বিস্তৃতি বা তেওঁ সাংবাদিক হিচাপে তেওঁ সমগ্ৰ এলেকাটোৰ পাহাৰৰ সমগ্ৰ এলেকাটোৰ তেওঁলোকৰ মানুহখিনিৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে তেওঁলোকৰ হকৰ কাৰণে কেনেকৈ যুঁজি আহিছিল সেয়া দেখিছিলোঁ আৰু বহুত তিতা মিঠা অভিজ্ঞতা আছে দিগন্তৰ সৈতে আমি কথা পাতিম প্ৰণয়দা মানে আচলতে কি হয় প্ৰিয় দৰ্শক আপোনালোকক কৈ থোৱাটো উচিত হ'ব যে প্ৰণয়দা মোৰ একদম নিজৰ দাদাৰ নিচিনা একেবাৰে নিজৰ মোৰ মানে তেজৰ সম্পৰ্কত থকা দাদাৰ নিচিনা গতিকে আমি বিভিন্ন কথা পাতিম আৰু প্ৰণয়দাৰ লগত বহুত কথা আছে আচলতে এইখিনিতে আৰু এটা কথা কৈ থোৱা ভাল হ'ব মই যেতিয়া আমাৰ অসমত প্ৰণয়দাৰ জৰিয়তে আহিছিলোঁ তেতিয়া প্ৰণয়দাই মোক আনিলে হয় কিন্তু ইমান জমনি কাহিনী যে প্ৰণয়দাই মোৰ আই কাৰ্ডখন দিবৰ কাৰণে প্ৰিয় দৰ্শক শুনি আচৰিত হ'ব মই 12 কপি ফটো দিছিলোঁ মানে 6 বাৰ আই কাৰ্ড হোৱাই নাছিলে মোৰ শেষত মনোজ দাই
মাতি আনি পেলাই আমাৰ মনোজ কুমাৰ গোস্বামী তেখেত এক্সিকিউটিভ এডিটৰ আছিলে আমাৰ অসমত, প্ৰণয় দা নিউজ এডিটৰ আছিলে, আৰু মনোজ দাই মাতি আনি পেলাই মষ্ট প্ৰবেবলি প্ৰণয় দা তেতিয়া আমাৰ ডিটিপি টাইপ ৰাইটিং কৰিছে মানিক তেওঁ মোটামুটি টাইপ ৰাইটাৰটোৰ লগত লৈ ফুৰে, সেইখন আনি পেলাই লগে লগে টাইপ মাৰি আমাক মোক দি দিলে। মই দিগন্তক বাকী এইটো কথা নহয়, মই দিগন্তক এইটো কথাই ক'ব খুজিছোঁ, বৰগোহাঁই ছাৰ ঘৰলৈ দিগন্তক পঠাইছিলে ছাৰ, কি অভিজ্ঞতা আছিল? এইটো এটা বিৰাট ডাঙৰ অভিজ্ঞতা। সেই অভিজ্ঞতালৈ আমি আহিম। খালি প্ৰণয় দাৰ প্ৰথমতে আমি জানিব বিচাৰিম যে আমাৰ যিহেতু শ্ব'টোত আমি প্ৰণয় দাৰ সকলো গেষ্টৰে সকলো অতিথিৰে আমি ল'ৰালি কালটো আমি জানিব বিচাৰোঁ প্ৰথমতে। প্ৰণয় দাৰ পৰা আমি প্ৰথমতে সেই কথাখিনি জানি ল'ম। আপোনাৰ প্ৰণয় দা ল'ৰালি কাল বা আপোনাৰ শৈশৱ ক'ত পাৰ কৰিছিলে, কেনেকৈ কৰিছিলে? এইটো গুৱাহাটীতে জন্ম হৈছোঁ, গুৱাহাটীত ডাঙৰ দীঘল হৈছোঁ, আৰু মই মোৰ জন্ম শিলপুখুৰীত, আগৰ পুৰণা আৰ্টিষ্ট গিল্ড গলিটোত, সেইটো হেৰি জন্ম। আৰু মই ডাঙৰ দীঘল হৈছোঁ চানমাৰী কলনী, নিজৰাপাৰা ৰোড, তাতেই আজি কিমান 40 বছৰ 50 বছৰ তাতে অতিক্ৰম হৈ গ'ল। আৰু নিজৰাপাৰা LP স্কুল সেইখনত পঢ়িছিলোঁ, তাৰ পৰা MCMA মানিক চন্দ্ৰ মধ্য ইংৰাজী স্কুল, গুৱাহাটীৰ অন্যতম পুৰণি স্কুল, আৰু শেষত গৈ মই কটন কলেজিয়েট স্কুল, তাৰ পৰা মই মেট্ৰিক পাছ কৰিলোঁ। তাৰপিছত আৰ্য বিদ্যাপীঠ কলেজৰ পৰা স্নাতক। শৈশৱৰ বহুত স্মৃতি আছে। শৈশৱত একদম সৰুৰ পৰা চোৰ পুলিচ খেলাৰ পৰা আৰম্ভ কৰি মাৰ্বল গুটি, টাং গুটি খেলাৰ পৰা আৰম্ভ কৰি ফুটবল, ক্ৰিকেট একো বাকী নাই। এসময়ত একদম উদণ্ড ল'ৰাৰে বহুত কাম কৰিছোঁ। আৰু তাৰপিছত পৰৱৰ্তী সময়ছোৱাত আহি কলেজীয়া জীৱন আৰম্ভ কৰাৰ সময়তে মই অলপমান পৰ্বত আৰোহণৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিলোঁ, আৰু হিমালয় অনাই বনাই হিমালয় গোটেই ঘূৰিলোঁ। গোটেই হিমালয় বিভিন্ন প্ৰান্তত বিগত আজি কিমান প্ৰায় 4টা দশক হৈ গ'ল হিমালয়ে মোক নোযোৱা প্ৰান্ত নাই, গোটেই হিমালয় ঘূৰিলোঁ। আৰু হিমালয়ে মোক বহুত কথা শিকালে, জীৱন সন্দৰ্ভত বহুত কথা দৰ্শন দিলে হিমালয়ে। আৰু মই ভাবোঁ যে হিমালয়ে মোৰ জীৱনৰ পৰিক্ৰমা বহু সলনি কৰিলে। গতিকে হিমালয়ত বিভিন্ন অভিযানত গ'লোঁ, বিভিন্ন অভিজ্ঞতা হ'ল, বহুবাৰ মৃত্যুক ওচৰৰ পৰা দেখিছোঁ, আৰু বিভিন্ন অভিজ্ঞতা। এভাৰেষ্টলৈ গ'লোঁ, শেষত এভাৰেষ্টতো বহুত অভিজ্ঞতা হ'ল বিভিন্ন ধৰণৰ ক্ষেত্ৰত। গতিকে এনেকুৱা বহুত ধৰণৰ ঘটনা আছে। জীৱন মৰণৰ যুঁজখনৰ লগত মই বহুবাৰ গ'লোঁ, আৰু তাৰ লগতে তেনেকৈ মই এডভেঞ্চাৰ ক্ষেত্ৰখনত জড়িত হৈ পৰিলোঁ। অকল মাউণ্টেইনিয়াৰিং নহয়, মই বাইকিং এক্সপিডিশ্যন কৰিলোঁ। বাইক লৈ ইয়াৰ পৰা গ'লোঁ কন্যাকুমাৰী, বাইক লৈ গ'লোঁ লেহ লাডাখ, গ'লোঁ খাৰডুংলা পাছ, বাইক লৈ কাঠমাণ্ডু পোখৰা ঘূৰিলোঁ, ভূটান থিম্পু, এইবিলাকে ভিতৰে আহিলোঁ তামোলপুৰলৈ। বাইকিং কৰিলোঁ, চাইক্লিং বহুত কৰিলোঁ। তেতিয়াও চাইক্লিং কৰিলোঁ গুৱাহাটীৰ পৰা কাজিৰঙা। কাৰ ৰেলী গ'লোঁ, এছিয়ান কাৰ ৰেলী। আমি ইয়াৰ পৰা গাড়ী চলাই গ'লোঁগৈ ম্যানমাৰ, বেংকক হৈ পেলাই একেবাৰে ইয়ালৈ গ'লোঁগৈ, এইখন লাওছৰ কেপিটেল ভিয়েণ্টিয়েন। আকৌ এবাৰ মই বেংকক পৰা গাড়ী লৈ আহিলোঁ গুৱাহাটীলৈ। আকৌ আৰু গাড়ী লৈ মই বাকী এইবিলাক ভূটান, ঢাকা, নেপাল, কাঠমাণ্ডু এইবিলাক গাড়ী লৈ কাৰ ৰেলী। পাইলট ট্ৰেইনিঙতো কৰিছিলে? মই সেইটো মোৰ জীৱনৰ এটা মানে খুব ভাল অধ্যায়, আৰু খুব মানে বেয়া লগা অধ্যায়ো। কাৰণ ভাল অধ্যায়টো যে মই তেতিয়া দিনত কেতিয়া 83, 84 তেতিয়া মই এটা NCC পৰীক্ষা হয়, পাইলট এপটিটিউড বেটেৰী টেষ্ট, PABT। সেই পৰীক্ষাত উত্তীৰ্ণ হৈ আছাম ফ্লাইং ক্লাব যিটো আছিল, তাত মই আমাৰ ফ্লাইঙৰ ট্ৰেইনিং লৈছিলোঁ। খুব তেতিয়া সপোন আছিল যে মই পাইলট হ'ম, বহুত কিবা কৰিম। সেই সপোনত উৰি ফুৰিছিলোঁ। আমি এটা স্কলাৰশ্বিপ পাইছিলোঁ। স্কলাৰশ্বিপটোত আছিলে যে আমাক গভৰ্ণমেণ্ট অফ আছামে 60 আৱাৰ্ছ 60 ঘণ্টাৰ আমাৰ যিটো ফ্লাইং খৰচ, মানে PPL লাইচেঞ্চখন, প্ৰাইভেট পাইলট লাইচেঞ্চৰ কাৰণে 60 ঘণ্টাৰ উৰণৰ দৰকাৰ হয়। সেই 60 ঘণ্টাৰ উৰণৰ কাৰণে আমাক অসম চৰকাৰে এটা স্কলাৰশ্বিপ দিছিলে, আৰু সেইটোত লৈ আমি তেতিয়া ফ্লাইং কৰিছিলোঁ, পাইলট হোৱাৰ সপোন দেখিছিলোঁ। কিন্তু সেই সময়ত এটা দুৰ্ঘটনা হ'ল। আমাৰ আগৰ বেটছৰ এজন ল'ৰাই তেওঁ প্লেনখন নি, সেই সময়ত পুষ্পক আছিলে প্লেন আছাম ফ্লাইং ক্লাবত, তেওঁ লেণ্ড কৰাৰ সময়ত ক্ৰছ উইণ্ড বুলি কয়, বতাহ আছিলে, তেওঁ প্লেনখন নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে লেণ্ডিঙৰ সময়ত। প্লেনখন সেই সময়ত আমাৰ ৰানৱে তেতিয়া এয়াৰবাছ আহে নাই, এয়াৰবাছ নামিব বৰজাৰ এয়াৰপৰ্টত, তাৰ কাৰণে ৰানৱে এক্সপানশ্যনৰ কাম চলি আছিলে, বোল্ডাৰ ডোম আছিলে। মই এতিয়া মোৰ প্লেনখন দুটা এনেকৈ শিলৰ ঢাপ বগাই পেলাই প্লেনখন বেকা হৈ পৰি গ'ল, আৰু পৰি গৈ সেই ফ্লাইং ক্লাব যে বন্ধ হ'ল। আৰু বন্ধ হোৱাৰ লগে লগে আমাৰ যিটো পাইলট হোৱাৰ স্বপ্ন আছিলে, সেই স্বপ্ন সকলো ধূলিসাৎ হৈ গ'ল, পানীত পৰি গ'ল। আৰু সেই সময়ত আমি মানে ছ'ল' ফ্লাইঙৰ ষ্টেজত আহিছোঁ। মানে কি হয়, ফ্লাইং যেতিয়া কেৰিয়াৰ আৰম্ভ কৰা যায়, প্ৰথমতে SPL ষ্টুডেণ্ট পাইলট লাইচেঞ্চ, সেইখন আমি পালোঁ। নেক্সট পৰীক্ষা PPL, আৰু জাষ্ট টাফ পৰীক্ষা। সেইবিলাক এৰ' ইঞ্জিন, এয়াৰ নেভিগেশ্যন, মেটেৰিয়লজি, সেইবিলাক বহুত টাফ পৰীক্ষা হয়। সেইবিলাক পৰীক্ষা আমি প্ৰিপেয়াৰ কৰিছিলোঁ। লগতে আমি
20 ঘণ্টাৰ ভিতৰত চ'ল' ফ্লাইং পাবলৈ মানে অকলে নিব লাগিব মোৰ লগত যিখন ট্ৰেইনাৰ প্লেন তাত এজন পাইলট থাকে লগত এজন পাইলট থাকে তেওঁ আমাক শিকায় ফ্লাইং ইনষ্ট্ৰাক্টৰ কিন্তু তেওঁ এটা সময়ত এদিন তেওঁ আমাক টেক অফ কৰিব দি দিয়ে অকলে টেক অফ কৰিব দি দিয়ে যেতিয়া আমি পাৰফেক্ট হৈ যাওঁ তাৰমানে টেক অফটো আমিয়ে কৰি থাকোঁ খালি লেণ্ডিংটো প্ৰেক্টিছ কৰাই থাকে টেক অফ কৰিলে লেণ্ডিংটো ঘূৰি আহিব লেণ্ডিং আৰু সেইটোত আমি লাহে লাহে আমি তেওঁ হাত চাই এৰি দিয়ে আমি এনি মমেণ্ট আমি চ'ল' ফ্লাইং পাম মোৰ লগ বুকত তেতিয়া কিমান 14.5 ঘণ্টামান ৰেকৰ্ড হৈছিলে আৰু মোৰ আগৰ এজন আমাৰ বেটছৰ এজন ল'ৰা আছিল তেওঁ পাই গ'ল তেওঁৰ প্ৰায় 15 ঘণ্টা 15.5 ঘণ্টা হৈছিলে আৰু আমিও মানে এনি মমেণ্ট চ'ল' ফ্লাইং পাম আৰু অকলে প্লেনখন নিম কিন্তু সেইটো অভিজ্ঞতা নহ'লগৈ আৰু কাৰণ আমাৰ আগৰ যিজন শিক্ষাৰ্থী আছিল তেওঁ প্লেনখন ক্ৰেছ লেণ্ড কৰাৰ লগে লগে আছাম ফ্লাইং ক্লাব যে বন্ধ হ'ল তাৰ পৰৱৰ্তী সময়ত আছাম ফ্লাইং ক্লাবৰ ৰিভাইভ কৰিবলৈ চেষ্টা কৰা হৈছিলে কিন্তু মাজতে আনিছিলে বেলেগ বেলেগ প্লেন আনিছিলে চেষ্টা প্লেন আনিছিলে কিন্তু নহ'লগৈ এতিয়ালৈকেতো ফ্লাইং ক্লাব বন্ধ হৈ থাকিলে গতিকে সেইটো এটা জীৱনৰ টাৰ্ণিং পইণ্ট আৰু সেই সময়ত মই NCC কৰিছিলোঁ NCCত মই এইবিলাক পেৰা জাম্পিং কেম্প বায়ুসেনা কেম্প এয়াৰফ'ৰ্চ এটাচমেণ্ট কেম্প বহুত কেম্প কৰিলোঁ সেইবিলাক NCCত গতিকে তেতিয়াই মই ভাবিছিলোঁ যে আৰ্মিত যাম কাৰণ তাতে মানে কি হয় মানে আমি যদি 60 আৱাৰ্ছ যদি ফ্লাইং কমপ্লিট কৰিব পাৰিলোহেঁতেন তেতিয়া মই ইণ্ডিয়ান এয়াৰফ'ৰ্চ এখন ট্ৰাই কৰিব পাৰিলোহেঁতেন সেইবিলাক NCC কোটা আছিলে কিন্তু হয়তো ভাগ্যই কওক বা মত লৈছিলে কিন্তু ছাৰক মই কোৱাই নহ'ল যে সেই কামটো মোক প্ৰণয় দাই কৰাইছিলে তো মই আহি আমাৰ অসমৰ অফিচত আহি পেলাই খুব কান্দিলোঁ প্ৰণয় দাই পাত্তাই দিয়া নাই মোৰ মানে অলপ বেয়াও লাগিছে আৰে ইমান বেয়াকৈ কৈ পেলাই পঠাই দিলে মই অ'টই দি গৈছোঁ অ'টই দি ঘূৰি আহিছোঁ মানুহজনে মোক 1 মিনিট কথা নাপাতিলে ইমান খঙত কৈছে মই কান্দি আছোঁ তেওঁ পাত্তাই দিয়া নাই তাৰপিছত প্ৰণয় দাই কৈছিলে যে আমি বহুত তেওঁৰ পৰা গালি খাইছোঁ তই চিন্তা কৰিব নালাগে মই লাহে লাহে এটা মানে হেৰি পৰিৱেশত আহি গ'লোঁ আবেলি কিন্তু ছাৰে আহি পেলাই আকৌ প্ৰণয় দাকে চাগে কৈছিলে যে মোক মাতি দি পেলাই তেওঁ বুজাই দিলে যে মোক এপইণ্টমেণ্ট নকৰাকৈ যাব নোৱাৰে আৰু মই এটা সময়সূচী মতে চলোঁ ছাৰ একেবাৰে পিকুলিয়াৰ আছিল ছাৰ সঁচাই খুব প্ৰশংসা কৰিলোঁ কাৰণ ছাৰে সেই সময়ত লেখা মেলা কামত ব্যস্ত গতিকে কোনোবাই তেওঁক ডিষ্টাৰ্ব কৰিব আমনি দিব ছাৰে নিবিচাৰিছিলে গতিকে উইদাউট এপইণ্টমেণ্ট যদি কোনোবা যায় ছাৰ বিৰাট খং উঠে যেতিয়া মই ছাৰক ক'লোঁ যে ছাৰ মোক কিন্তু মই নিজে যোৱা নাছিলোঁ মোক প্ৰণয় দাই পঠাইছে ছাৰে কোন প্ৰণয় মই চিনি নাপাওঁ ইমান জমনি কাহিনী সেইটো পিছত ছাৰে বহুতবাৰ তেওঁৰ স্পীচত কৈছে বহুবাৰ উল্লেখো কৰিছে প্ৰণয় দা মোৰ জীৱনত এইটো এটা ডাঙৰ কাহিনী আপুনি কৰি থৈ দিলে আৰু এইটো মোৰ স্মৃতি হৈ থাকিলে বাৰু আপোনাৰ সাংবাদিকতাৰ জীৱনলৈকে আহোঁ আপুনি বহুত বছৰ সাংবাদিকতা কৰিলে আপোনাৰ ধৰক মানে ছপা মাধ্যমৰ কথালৈকে প্ৰথমতে আহিবই আনকি ইলেক্ট্ৰনিক মাধ্যমতো বহুতে হয়তো নাজানিব পাৰে যি মানুহে খবৰ ৰখা নাই তেওঁলোকে হয়তো NETV প্ৰথম ছেটেলাইট হিচাপে দেখিছে তাৰ আগতেও যে ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিকতা আছিল সেইটো দূৰদৰ্শনক বাদ দি পেলাই প্ৰাইভেট ছেক্টৰত কৈছোঁ সেইটো প্ৰণয় দাই কিন্তু প্ৰণয় দাহঁতেই আৰম্ভ কৰা প্ৰাগ তেতিয়া মুছলি কেবুল আছিলে আৰু ময়ো তেতিয়াও হাফলঙৰ পৰা মই কাম কৰিছিলোঁ CD পঠাই দিওঁ নিউজটো পঠাই দিয়া এইটো অলপমান আপোনাৰ পৰা ছপা মাধ্যমত কেনেকৈ আহিলে কি কথা এইখিনি কথা জানিব বিচাৰোঁ ছপা মাধ্যমত বিশেষ মানে তাৰমানে মই সৰুৰ পৰা এটা অভ্যাস গঢ় লৈ উঠিলে মই থাকোঁ আছাম ট্ৰিবিউন প্ৰেছৰ ওচৰতে বেছি দূৰ নহয় ৰাতিপুৱাই শুই উঠিয়ে দৰ্জাখন খুলি প্ৰথম পেপাৰখন লাগিব এটা হেবিট হৈ গ'ল যে শুই উঠিছোঁ বিছনাখন এৰিলোঁ গৈ পেলাই পাঠকৃত সম্পন্ন কৰি চিধা আহি পেলাই দৰ্জাখন খুলি মোক পেপাৰখন লাগিব গতিকে সেই হেবিট এটা হৈ গ'ল অভ্যাস যে ৰাতিপুৱা পেপাৰখন চোৱাৰ আৰু চাওঁতে তেতিয়া স্কুলীয়া অৱস্থাত ছপা আখৰত নিজৰ নামটো চাবলৈ মোৰ হেৰি কৰিলে প্ৰথম আজি মোৰ পৰা যে আজি ফুকন দা সৌসিদিনা ঢুকাল শশী ফুকন দা প্ৰথম লেখা বিস্ময়ত সম্ভৱ মই ক্লাছ 8 মানত লিখিছিলোঁ কিবা ক্ৰীড়াৰ লৈ পেলাই তাৰপিছত বিস্ময়ত কেইটামান প্ৰবন্ধ ওলাল সেই ছপা আখৰ যে নামটো দেখিয়ে সি তাৰ প্ৰতি এট্ৰেকশ্যন বঢ়াই দিলে তাৰপাছত মোৰ কিন্তু মই আকৌ ইণ্টাৰেষ্টিং মই সাংবাদিকতা আৰম্ভণি কৰা নাছিলোঁ চাকৰি কৰ্মজীৱন কাৰণ মোৰ দেউতা বহুত সৰুতে ঢুকাইছে ঘৰৰ পৰিয়াল যদিও সকলোৱে খুব ভাল হেৰিত আছিলে কিন্তু এটা সময়ত আমাৰ যথেষ্ট কষ্ট আছিলে যে মায়ে যথেষ্ট কষ্ট কৰি আমি 3টা ল'ৰা ছোৱালী সংগ্ৰাম কৰিব লগা হৈছে মানুহে দেখিলে বাহিৰৰ পৰা গম নাপায় কাৰণ ফেমিলি সকলোৱে খুব ভাল কৰিছিল ফেমিলি চবেই সহায়ো কৰিছে নকৰা বুলি নকওঁ কিন্তু ষ্টিল দেউতা নাই কাৰণে অসুবিধা হৈছিল তাৰপিছত মই সেইকাৰণে ডিগ্ৰী পাছ নকৰাকৈ মই চাকৰিত সোমালোঁ মই চৱালিছ বুলি এটা কোম্পানী আছিলে কোম্পানীত মই তেতিয়া পেষ্টিচাইড বিক্ৰী কৰোঁ মই বহুত বাগান ঘূৰিছিলোঁ তেতিয়া বেছিদিন কৰা নাই 6-7 মাহমান কৰিলোঁ তাৰপিছত মই এখন আলোচনী সেইখন অসমৰ এখন ব্যতিক্ৰমী আলোচনী বুলি ক'ব লাগিব জ্ঞানদীপ
জ্ঞানদীপখন ওলাইছিলে সেই সময়ত আমাৰ কম্পিটিশ্যন ছাকচেছ ৰিভিউ টাইপৰ কিন্তু তাত মানে আমাৰ শিক্ষাৰ্থী খুব সুন্দৰ আছিল তাৰ গেট আপ ছেট আপ খুব ধুনীয়া আছিল ছবিৰ ৰিচেণ্ট তেখেতে IAS অফিচাৰ তেখেত ছবিৰ দাই সেইখন আমাৰ তেখেতে সম্পাদনাৰ দায়িত্ব লৈছিল আৰু মই তাত উপ সম্পাদক হিচাপে প্ৰথম কাম কৰিলোঁ কাৰণ লেখা মেলা আগ্ৰহ আছে গতিকে কিবা কৰোঁ তেওঁক লগ পালোঁ মোৰ ঘৰৰ ওচৰত থাকে তেওঁ মাতিলে গ'লোঁ মই তাত সোমাই গ'লোঁ সেইটো মোৰ আৰম্ভণি তাৰ পৰৱৰ্তী সময়ছোৱাত মই গ'লোঁ আজিৰ অসম কাকত তেতিয়া ৰাধিগমন ভাগৱতী ছাৰ তাতে স্পৰ্টছ পেজত বা স্পৰ্টছ ৰিপৰ্টাৰ লাগে মই তাত স্পৰ্টছত কাম কৰিলোঁ কাম কৰি থাকোঁতে তাতে মোক এদিন ক'লে যে মোক ভাগৱতী ছাৰ শংকৰ ৰাজখোৱা চেণ্টিনেলৰ অ'নাৰ তেওঁলোকে এদিন মোক মাতি নিলে ক'লে যে আমাৰ যিজন ষ্টাফ ৰিপৰ্টাৰ তেতিয়া এজনেই আছিলে ষ্টাফ ৰিপৰ্টাৰ তেওঁ আহিব তেওঁ বেদব্ৰত মিশ্ৰ তেওঁ যাব দৈনিক অসমত গতিকে এই পোষ্টটো খালী আছে প্ৰণয় আমি তোমাক দিব খুজিছোঁ তোমাৰ মানুহৰ লগত অলপ চিনাকি বেছি আছে আমি দেখিছোঁ গতিকে তুমি এইটো কাম কৰিব লাগে ময়ো বহুত ভাবিলোঁ ভালেই হ'ল কৰোঁ আৰু এইটো সেই সাংবাদিকতা সেই তেনেকৈ ৰিপৰ্টিঙত সোমালোঁ আৰু ৰিপৰ্টিঙৰ মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চটো সাংঘাতিক সেইটো মই মানে প্ৰথম মানে ৰিপৰ্টিং ফাৰ্ষ্ট জীৱনৰ সেইদিনাখনেই এটা গণেশগুৰিত এটা প্ৰচণ্ড বোমা বিস্ফোৰণ হৈছিলে এইটো যিটোত আমাৰ বড়ো আন্দোলনৰ বহু নেতাৰ নাম জড়িত হৈ আছিল তাত সেই তেতিয়া ইণ্ডিয়ান এয়াৰলাইন্সৰ অফিচাৰ আছিল তাৰ মুখত এইটো 91 হ'ব চাগে 90 নহয় 90 মানৰ হ'ব 1890 মই একদম পাহৰিলোঁ সেই সময়ত যেতিয়া হ'ল বিস্ফোৰণ ঘটনা মই যিহেতু চেণ্টিনেলৰ ওচৰত আমাৰ GS ৰোডত মোৰ প্ৰথম এছাইনমেণ্ট মই লগে লগে গ'লোঁ ঠাইখনলৈ আৰু ঠাইখনলৈ গৈয়ে প্ৰথম এটা দৃশ্য দেখি মই শিহৰি গ'লোঁ সেইটো মই একদম ভাবিব নোৱাৰা দৃশ্য মই দেখিছোঁ যে ৰাস্তাত যেতিয়া ইণ্ডিয়ান এয়াৰলাইন্সৰ অফিচ আছে যিটো কছাৰী বস্তি পেলাই সোমাই যায় তাৰপৰা সেই ৰাস্তাটোৰ মুখত এখন ৰাস্তা খালী এখন ভৰি পৰি আছে ৰাস্তাৰ ওপৰত আৰু ভৰিটোত মানে ভৰিখনত আঁঠুৰপা চিঙা ভৰিখন থিয় হৈ আছে আৰু জোতা মোজা পিন্ধা মানে জোতা মোজা কাৰোবাৰ ভৰিখন ছিঙি পেলাই তাত বিস্ফোৰণত ভৰিখন থিয় হৈ আছে সেই দৃশ্য দেখি শিহৰিত হৈ গ'লোঁ আহি পেলাই বহুদিন মানে কি ভালকৈ খাব পৰা নাছিলোঁ ভালকৈ শুব পৰা নাছিলোঁ মনোজগতত খুব বেয়াকৈ প্ৰতিক্ৰিয়া কৰিছিলে তাৰপাছত তাতে কাম কৰি ৰিপৰ্টিঙত বহুত অভিজ্ঞতা হ'ল কাৰণ আমি আলফাৰ সেই সময়ৰ উত্থান সেই সময়ত আমি আছিলোঁ আৰু মই নিজে অসম আন্দোলনৰ সৈতে খুব ওতঃপ্ৰোতভাৱে জড়িত অসম আন্দোলনৰ সময়ত মই বহু কাম কৰিছোঁ বেয়া কামো কৰিছোঁ বহুত সেইবিলাক কথা আজি আফচোচ লাগে কিবা মানুহ মাৰা ক'ৰবাত মই মানুহ মাৰি পেলোৱা কথা কোৱা নাই মাৰপিট কৰা ঘটনা ক'ৰবাত বোমা বনোৱা ঘটনা আমি জড়িত আমাৰ লগৰ দুজন এজন অনিল ডেকা মতিউৰ ৰহমান তেওঁলোকে আমি আৰ্য কলেজত পঢ়ি থকা অৱস্থাত তেওঁলোকৰ মৃত্যু হৈছিল বোমা বিস্ফোৰণত মানে বোমা বনাই থাকোঁতে বোমা ফুটি গ'ল গতিকে সেনেকুৱা ধৰণৰ কথাত আমি গৈছিলোঁ অকণমান আৰু ক'ৰবাত আমি সেই সময়ত অসম আন্দোলনকাৰী হিচাপে ক'ৰবাত এনেকুৱা সহস্ৰ পন্থাৰ প্ৰতিও আমি অলপ আকৰ্ষিত হৈছিলোঁ যুৱ একদম য়ং ষ্টেজৰ ঘটনা কিন্তু সেই সময়তে ক'ৰবাত বহুত কিবা কিবি ঘৰ মানে এইবিলাক আৰু এতিয়া নকওঁ এতিয়া CRPF কেম্পত জুই দিব যোৱা ক'ৰবাত কিবা কৰা এইবিলাক বহুত কিবা কিবি দুষ্কাৰ্য আজিৰ দিনত সেইবিলাক কৰিছিলোঁ সেইবিলাক কামত জড়িত হ'ল কিন্তু লাহে লাহে অৱশ্যে তাৰপৰা ওলাই আহিবলৈ সক্ষম হ'ল লাহে কিন্তু এটা সময়ত আমাৰ অনিলৰ মৃত্যু আমাক বহুত বিচলিত কৰিলে মোৰ বন্ধু খুব ঘনিষ্ঠ বন্ধু আছিলে দক্ষিণ শৰণীয়াৰ তাৰ পৰৱৰ্তী সময়ছোৱাত তেনেকৈ এইবিলাক যেতিয়া সোমালোঁ সেই সময়তে কৈছোঁ যে আলফা চৰকাৰৰ সংঘাতটো তীব্ৰতৰ হৈছে গতিকে সেইটো হোৱাৰ ফলত আমি বিভিন্ন মৃত্যু দেখিলোঁ তাৰপিছত মোৰ আজিও মনত পৰে যে মই এবাৰ কাম কৰি থাকোঁ ৰাতি খবৰ আহিল যে এটা এনকাউণ্টাৰ হৈছে আমাৰ এই গণেশগুৰি দিছপুৰৰ এইখন পাহাৰত আমাৰ এই হেঙাৰবাৰী যোৱা ৰাস্তাত তাত পাহাৰত তাত ৰাতি গ'লোঁ ৰাতি প্ৰায় 1:30 বজাত গৈ পেলাই অলপ বৰষুণ পৰি আছিলে মোৰ এতিয়াও মনত পৰে যে ল'ৰাজন এনকাউণ্টাৰ মূৰত গুলি খাই ল'ৰাজন পৰি আছে আৰু তেওঁৰ মূৰৰ পৰা তেজ ওলাই আছে আৰু খুব পেথেটিক দৃশ্য এইফালৰ পৰা বৰষুণ পৰি আছে একদম সফল য়ং যুৱ ডেকা তাৰপাছত এইটো দৃশ্য দেখি আহিলোঁ ঘৰলৈ ৰাতি প্ৰায় 2:30-3টাত ঘৰলৈ গ'লোঁ আৰু 3টাত ঘৰলৈ সেই সময়ত কণী ভাত আছিল কণী ভাত খালোঁ খাই পেলাই শুই থাকিলোঁ পাছত মই ভাবিছোঁ পাছত মোৰ মনলৈ আহিছে কথাটো যে মই যিটো মানুহে এনেকুৱা এটা মৃত্যু দেখি বিচলিত হৈ গৈছিলোঁ মানে বহুত দিনলৈ মই টোপনি অহা নাছিল ভালকৈ শুব পৰা নাছিলোঁ কিন্তু এই ল'ৰাজনৰ মৃত্যুৱে মোক বিচলিত নকৰিলে তাৰমানে এইবিলাক মৃত্যু হত্যা এইবিলাক দেখোঁতে এনেকুৱা হৈ গ'ল যে আমি আমাৰ সহাৱস্থান আৰু লগতে আমাৰ যিবিলাক সূক্ষ্ম অনুভূতি সেইবিলাক যেন ক'ৰবাত নোহোৱা হৈ গ'ল আৰু এটা সময়ত আলফাৰ পাছত দেখিলোঁ সেই মৃত্যুৰ বাতৰিবিলাক লাহে লাহে ছিংগুল কলমলৈ আহি গ'ল আগতে আমি 3 কলম কৰোঁ 4 কলম কৰোঁ ছিংগুল কলমলৈ আহি গ'ল সেই তেনেকুৱা এটা অভিজ্ঞতা মই পটককৈ কওঁ এটা ঘটনা যে মই এবাৰ
মাদাৰ টেৰেছা আহিছিলে আমাৰ অসমলৈ, গুৱাহাটীলৈ আহিছিলে। মাদাৰ টেৰেছা সেই কাৰ্যসূচী মই কভাৰ কৰিব গৈছিলোঁ। মাদাৰ টেৰেছা টেৰেছাৰ কভাৰসূচীলৈ যাওঁতে এইখন 7 গাঁৱত এটা এইডছ ভিক্টিমৰ কাৰণে চেল্টাৰ হৈছিল। 7 গাঁও, জালুকবাৰী পাৰ 7 গাঁও। তাতে মই আছিলোঁ। সেইদিনাখন প্ৰফুল্ল কুমাৰ মহন্ত আহিছিলে আৰু গভৰ্ণৰ আছিলে দেৱীদাস ঠাকুৰ, তেখেত আহিছিলে আৰু লগত প্ৰফুল্ল মহন্ত আছিলে। মাদাৰ টেৰেছাই মিটিংখন সম্বোধন কৰি তেওঁ এই পিছফালে যিটো নৱনিৰ্মিত ঘৰটো ভৱন চাবলৈ গৈছে। গভৰ্ণৰ আৰু মুখ্যমন্ত্ৰীৰ লগত ময়ো সোমাই গ'লোঁ লগতে, সাংবাদিকতাৰ সুবিধাটো লৈ সোমাই তেওঁ ঘৰটো চালে, ময়ো আছোঁ তেওঁলোকৰ লগে লগে ঘূৰি। যেতিয়া মাদাৰ টেৰেছা ওলাইছে ঘৰটোৰ পৰা, চিৰি নামিব ওলাইছে, মই পটককৈ হাতখন আগবঢ়াই দিলোঁ আৰু মাদাৰ টেৰেছাই মোৰ হাতত ধৰি হাতখন ধৰি তেওঁ তললৈ চিৰি নামিলে আৰু তেওঁ মোৰ মূৰৰ ওপৰত হাতখন দিলে, দি পেলাই মোক ক'লে যে গড ব্লেছ ইউ মাই ছান, গড ব্লেছ ইউ মাই ছান। মোৰ মানে সেইটো জীৱনৰ অন্যতম শ্ৰেষ্ঠ মুহূৰ্ত যে মাদাৰ টেৰেছাৰ মই আশীৰ্বাদ পাইছোঁ। আৰু মই সকলোকে খুব গৰ্বৰে কওঁ যে মই মাদাৰ টেৰেছাৰ এনেকুৱা আশীৰ্বাদ পাইছিলোঁ বা তেওঁ মোক এনেকৈ আশীৰ্বাদ দি থৈ গৈছে। কিন্তু তাৰ পৰৱৰ্তী সময়ছোৱাত এদিন মই পিছত আজিৰ অসমৰ পৰা মই আজিৰ বাতৰি গ'লোঁ, আজিৰ বাতৰিৰ পৰা আমাৰ অসম আহিলোঁ। আমাৰ অসমত এদিন কাম কৰি আছোঁ আমি, তেতিয়া ৰাতি হেডলাইন মানে লিড ষ্টৰি পোৱা নাই। গতিকে লিড ষ্টৰি কি কৰিম, আমি 10টা 11:30 বজাত আমাৰ পেজটো পাছ কৰিব লাগে, ফাৰ্ষ্ট এডিশ্যন। গতিকে মই লিডৰ কাৰণে 2 কলম জেগা এটা থৈ দিছিলোঁ আৰু মই বাকীখিনি লেআউটটো কমপ্লিট কৰিছোঁ ফাৰ্ষ্ট পেজ। ঠিক সেই সময়তে মোক আমাৰ এতিয়া লুইত পাঠক আছিলে, আমাৰ লুইত পাঠক এতিয়া মোৰ লগত সহযোগী। সি ক'লে যে এটা বেয়া খবৰ আছে। মই কি হ'ল বোলে মাদাৰ টেৰেছা ঢুকাল। আচ্ছা ঠিক আছে, সেইটো খবৰ আমি লগে 2 কলম ষ্টৰি কৰিলোঁ। 2 কলম ষ্টৰি কৰি পেপাৰখন পাছ কৰিলোঁ। পাছ কৰাৰ ৰাতি এখন বেনাৰ হেডলাইন গৈছে আৰু মাদাৰ মাতৃ ময়ূষী মাতৃ আৰু নাই বুলি ডাঙৰ 8 কলম বেনাৰ আমাৰ অসমত গৈছে ৰাতিৰ এডিশ্যনটো, লেট চিটি এডিশ্যন। লুইতে মোক মাজত আহি গ'লে, আপুনিতো খুব কৈ থাকে যে মাদাৰ টেৰেছা আপোনাৰ মূৰত হাত থৈ আপোনাৰ আশীৰ্বাদ দিছে, জীৱনৰ শ্ৰেষ্ঠতম মুহূৰ্ত। কিন্তু মাদাৰ টেৰেছাৰ কথা ক'লে আপুনি কি ক'লে জানে? মই কি ক'লোঁ? মোৰ মুখেদি ওলাল লিড পাই গ'লোঁ। মই পিছত লিখিছোঁ এই কথাটো যে মই ইমান মানে সেইটোৰ প্ৰতি এয়া হৈ আছোঁ যে মোৰ মই সেইটোৱে কৈছোঁ যে আমাৰ সূক্ষ্ম অনুভূতি ক'ত হাৰাই গ'ল। সেই সময়ত কথাটো আছিল যে মই লিডটো পাব লাগে। গতিকে সেই সময়ত মই সেইটো কথা বেছি গুৰুত্ব দিলোঁ। আৰু হয়তো মোৰ মই কৈছোঁ যে সাংবাদিকতাত এই বহুত মৃত্যু দেখাৰ কাৰণে, বিভিন্ন ধৰণৰ এইবিলাক ঘটনা দেখাৰ কাৰণে হয়তো এইবিলাক সূক্ষ্ম অনুভূতি হেৰাই গৈছিলে। এতিয়াও মোৰ সেই কথা মই পাছত লিখিছোঁ। সিও মোক পাছত চাৰ্জ কৰিছে যে আপুনি খুব কৈ থাকে, আপুনি মাদাৰ টেৰেছাৰ কথা, আপুনি মাদাৰ টেৰেছাৰ ঘৰত ঢুকাওঁতে আপুনি ক'লে লিড পাই গ'লোঁ। মই লিখিছিলোঁ পিছত লিড পাই গ'লোঁ। মই এইখিনিতে প্ৰণয়দাই যেতিয়া মাদাৰ টেৰেছাৰ মৃত্যুৰ কথাটো কৈছে, এটা কথা মনত পৰিছে। এদিন মই হাফলঙৰ পৰা আহিছোঁ, আহি পেলাই হাফলঙৰ পৰা আহিলে সাধাৰণতে আবেলি আমাৰ অসমৰ অফিচলৈ যাওঁ। এদিন দেখিলোঁ আমাৰ অসমৰ অফিচলৈকে যোৱাৰ সময়তে দিগন্ত ওজা, তেতিয়া আমাৰ অসমতে তেখেত আছিলে, ভাল লিখক, সুলেখক। তো দিগন্ত দা আৰু মই কিবা কথা পাতি গৈ পেলাই আমাৰ অসম পাইছোঁ। তেতিয়া মনোজ দাৰ গাড়ীখনো আমি দূৰত দেখিছিলোঁ। মনোজ দাই কিবা ৰৈ পেলাই চাইছে, আহি পেলাই মনোজ দাই এটা ষ্টৰি ক'লে, হাবৰ ওচৰত এটা বোম ওলাইছিলে আৰু হাবৰ ওচৰত থকা বোমাটো চাৰিওফালে মানুহে সেই বোমাটো চাই আছে। তো পিছত মনোজ দাই সুধিছে কি হৈছে তাত, তেতিয়া গম পালে যে তাত বোমা ওলাইছে। মনোজ দাই নেক্সট দিনা আমাৰ অসমত, মনোজ আছে চাগে ন প্ৰণয়দা, মনোজ দাই আমাৰ অসমত এটা লিখিছিলে যে বোমাৰ সৈতে সহাৱস্থা। সঁচাকে আমাৰ ক'ৰবাত নহয় ক'ৰবাত সাংবাদিকতাৰ লাইফত, আচলতে জীৱনত ক'ৰবাত নহয় ক'ৰবাত অলপমান আৱেগত অলপ ইফাল সিফাল হৈ যায় চাগে। হয়, বোমাৰ লগত সহাৱস্থান মানুহৰ, আৰু বোমা দেখি পেলাই মানুহে কেনেকে পৰিৱেশ ভূত দেখি পেলাই যে মানুহে ভয় নোখোৱা হৈ যায়, ঠিক তেনেকুৱা কাহিনী আৰু। তো প্ৰণয়দা, আপুনি বহু বছৰ ধৰি সাংবাদিকতা কৰিলে। আপুনি প্ৰথমতে মই জানিব বিচাৰিম যে তেতিয়াৰ সাংবাদিকতা আৰু এতিয়াৰ সাংবাদিকতাৰ মাজত আপুনি কি দেখিছে? ইলেক্ট্ৰনিক মিডিয়ালৈ আমি যোৱাই নাই এতিয়ালৈকে, ইলেক্ট্ৰনিক মিডিয়ালৈকে যাম, কিন্তু ছপা মাধ্যমতে মই কৈছোঁ যে আপুনি সেই সময়ৰ ছপা মাধ্যমৰ যিটো জাৰ্নেলিজিমৰ কাহিনী বা এতিয়া আপুনি কি দেখা পায় এতিয়া? মই ভাবোঁ যে সেইসকল সাংবাদিকৰ ভিতৰত মই এজন ভাগ্যৱান সাংবাদিক, যি লেটাৰ প্ৰেছত আখৰ বুটলি আখৰ প্ৰিণ্টিং হয়, তাৰ পৰা PTS, অফছেট এইবিলাক চব দেখিলোঁ উত্থানটো গোটেই প্ৰিণ্টিঙৰ। দেন মই নিজে দেখিলোঁ ইলেক্ট্ৰনিক মিডিয়াৰ উত্থানটো কমপ্লিট, নিজে দেখিলোঁ ডিজিটেল মিডিয়াৰ উত্থান, এতিয়া ডিজিটেল মিডিয়াৰ যুগ। গতিকে গোটেইকেইটা মাধ্যমৰ সৈতে জড়িত হোৱাৰ সৌভাগ্য হৈছে। আৰু এসময়ত এনেকুৱা আছিল যে এসময়ত আমি যেতিয়া সাংবাদিকতা ঠিক আৰম্ভ কৰোঁ,
তেতিয়াৰ সেই ব্যস্ততা বা এতিয়া সম্পূৰ্ণ মেচিনৰ সহায়ত কৰা হ'ল আগতে লেআউটবিলাক আমি আগতে লেআউট কৰিব লগা হয় এতিয়াতো কমপ্লিট লেআউটটো মেচিনৰ হৈ গ'ল গোটেই বস্তুটো আৰু তাৰ লগতে আমি দেখিলোঁ যে এসময়ত ধৰক এখন কাকতত এজন ষ্টাফ ৰিপৰ্টাৰ থাকে আজিকালি এখন কাকতত 6-7জন 8জন 10জনলৈকে ৰিপৰ্টাৰ থাকে আৰু আগতে এনেকুৱা নাছিলে আজিকালি স্পৰ্টছৰ বেলেগ সুকীয়া পলিটিকেল সুকীয়া এনেকুৱা ভাগ হৈ গ'ল গতিকে আৰু আজিকালি অলপমান বেছি ইলাবৰেশ্যন হৈছে বা এয়া হৈছে কিন্তু মই ভাবোঁ যে অসমৰ সাংবাদিকতাৰ উত্তৰণটো ভালে হৈছে হা আৰু বহুত সাংবাদিক সৃষ্টি হৈছে খালি এটা কথা এয়া লাগে যে মই নিজে কেতিয়াও কোনো সাংবাদিকতাৰ প্ৰশিক্ষণ লোৱা নাছিল ক'তো নিজৰ ইচ্ছা বা আগ্ৰহ বা কামটো কৰি শিকি আহি অভিজ্ঞতা লৈ পেলাই আজি আহি এইটো পজিশ্যনলৈ আহিলোঁ কিন্তু মানে আজিৰ তাৰিখত কিন্তু আজি আমি বিচাৰোঁ যে সাংবাদিকতাৰ প্ৰশিক্ষণ বাঞ্ছনীয় আজি মই যদি আজি মোৰ চেনেলটোত কোনোবা সাংবাদিকৰ ৰিক্ৰুটমেণ্ট কৰোঁ বা তেওঁক ল'ব লগা হয় কিন্তু আমি প্ৰথম কথা হ'ব তেওঁ সাংবাদিকতাৰ পাঠ্যক্ৰমটো তেওঁ কৰিছে নে ক'ত কৰিছে সেইটো কথা কিন্তু আমাৰ দিনত সেইবিলাক নাছিলে আমি মানে শিকি কোনো পৰা নাই গতিকে আমি আমাৰ কাম শিকি আহিলোঁ আৰু মোৰ জীৱনৰ এটা অন্যতম ভাগ্য যে মই ভাবোঁ যে প্ৰথম আমাৰ অসমত কাম কৰাৰ কাৰণে আজিৰ অসমত কাম কৰাটো ভাগ্য এইকাৰণেই কৈছোঁ যে আজিৰ অসমত আমি অলপ আলুৰ নিচিনা হ'ল মানে চব কাম কৰিব লাগে তাত মানে স্পৰ্টছত ধৰক মই স্পৰ্টছৰ নিউজ আনিছোঁ ৰিপৰ্টিং কৰিছোঁ লিখিছোঁ বা বিভিন্ন পেজত মই সহায় কৰিছোঁ বিভিন্ন ধৰণৰ তাতে প্ৰুফ চোৱাটো শিকিলোঁ কেনেকৈ প্ৰুফ চাব লাগে কেনেকৈ লগাব লাগে DTP কেনেকৈ হয় সেইবিলাক শিকিলোঁ চব সেই আমাৰ অসম কাকতখনে আমাক আজিৰ অসম কাকতখনে আমাক এটা সাংবাদিক বনালে আৰু আমাৰ বৰ্তমান চামৰ প্ৰায় অকল সাংবাদিক চেণ্ট্ৰেল গ্ৰুপৰ পৰা দেই এতিয়া আমি যিসকলে অলপমান ইয়াত আছে মই নাম ল'লে অসংখ্য মানুহৰ নাম ল'ব লাগিব কিন্তু বহুতসকল সাংবাদিক সেই আজিৰ অসম বা চেণ্ট্ৰেল গ্ৰুপত কাম কৰি অহা তাত শিকাৰ কাৰণে আমাৰ পিছৰ জীৱনটো আমাৰ সুবিধা হৈ গ'ল পিছৰ জীৱনটো সুবিধা হৈ গ'ল আৰু তাৰ পৰৱৰ্তী সময়ত আমি আজিৰ অসমত থকাৰ পৰা মই আৰু এটা হেৰিলৈ গ'লোঁ সেইটো হ'ল আজিৰ বাতৰি আমাৰ আজিৰ অসম কাকতৰ থকা অৱস্থাত আমাৰ অসমৰ কেইজনমান বিভিন্ন ক্ষেত্ৰৰ সাংবাদিক মিলি আজিৰ বাতৰি আৰম্ভ কৰিলোঁ আজিৰ বাতৰিত আমাৰ গোটেইসকল আজিৰ ধৰক মনোজ গোস্বামী অতনু ভূঞা ধ্ৰুৱ মহন্ত মুখ্যমন্ত্ৰীৰ প্ৰেছ এডভাইজাৰ তাৰপিছত মিহিৰ দেউৰী তেওঁ এখন কাকতৰ সম্পাদক আছিল ৰূপম বৰুৱা মৃণাল আছে বৰ্তমান মৃণাল পূৰ্বজ্যোতি চুতীয়া তেওঁ ইতিমধ্যে মৃত্যু হৈছে কাৰ্যবাহী সম্পাদক আছিল তেওঁ এখন কাকতৰ গোটেই সাংবাদিকখিনি জিতেন গগৈ সেই বৰ্তমানত যিখিনি সাংবাদিকতা লিড লৈ আছে তাৰ বহুসকল সাংবাদিক সেই আজি বাতৰি কাকতত আছিলে আৰু তাৰ পৰা মানুহবিলাক ভাগ হৈ গ'ল আৰু আজি বাতৰি কাকতত থাকোঁতে বহুত কথা শিকিলোঁ আৰু আজি বাতৰিৰ কাকতত মানে বিচিত্ৰ অভিজ্ঞতা হ'ল বহুবিলাক কাৰণ তাত আমাৰ মই ভাবোঁ যে অলপমান সাংবাদিকতাত আধুনিকতা যিটো সেইটো হয়তো এই ডেকা শক্তিটো আনিলে মোৰ মতে মোৰ বিচাৰত দেই তাত ধীৰেন্দ্ৰনাথ চকৰী ছাৰ আছিলে কিন্তু আমাৰ এই যিটো য়ং যুৱচাম আছিলে সেই মানে গোটেইবিলাক একেলগে চব একে সমসাময়িক মনোজ মই অতুন অকমান জুনিয়ৰ হয় ধ্ৰুৱ আমি বা মিহিৰ এইবিলাক চব আমি একে সময়ৰ সাংবাদিক আছিলোঁ গতিকে সেইবিলাকে এটা সাংবাদিকতাটো এটা নতুন আধুনিকতা এটা প্ৰসান দিবলৈ সক্ষম হৈছিলে আৰু তেতিয়া আমি বাহিৰৰ কাকতত কি ধৰণৰ হৈছে কি ধৰণৰ ফ'ল' কৰে আমি লেংগুৱেজটোৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিলোঁ আগতে সাংবাদিকতা আছিল বা ষ্ট্ৰেইট এটা নিউজ পৰিৱেশন হয় আমি দেখিলোঁ যে আজিৰ বাতৰি আজকাল বা আনবজাৰ পত্ৰিকা সেইবিলাক আমি যে দেখিলোঁ তাত খুব সুন্দৰ সৰহ বৰ্ণনা হয় এটা লেখাৰ নেকি খুব সুন্দৰ সৰহ বৰ্ণনা হয় সেইবিলাক আমি অলপ অনুকৰণ কৰিবলৈ ল'লোঁ আমাৰ প্ৰায়সকল এতিয়া যিসকল আছে মই কওঁ খুব সুন্দৰ পূৰ্বজ্যোতি চুতীয়া আছিলে মৃণাল এইটো চবেই মানে লেখনটো খুব সুন্দৰভাৱে লিখিছিলে গতিকে সেই লেখাবিলাকে মানুহক আকৰ্ষিত কৰিলে এই হেৰিখন গতিকে আজিৰ বাতৰিত থাকোঁতে আমাৰ প্ৰায় সেইখিনি সময় মই ভাবোঁ যে আমাৰ সকলোৱে শিকাৰ সময় আছিলে কিন্তু আমি বহুত কথা তাত অভিজ্ঞতা আহৰণ কৰিলোঁ আৰু তাৰ পৰৱৰ্তী সময়ছোৱা আমি যেতিয়া আজিৰ বাতৰিৰ তেখেতৰ স্বত্বাধিকাৰ এটা কেলেংকাৰীত জড়িত হোৱাৰ খবৰ আহিলে পেপাৰখন চলাই নিব নোৱাৰা হ'ল সেই সময়তে আহিলে GL পাব্লিকেশ্যনে আমাৰ অসমখন উলিয়াব আমাৰ অসমখনৰ উলিয়াওঁতেও তাতো মই আজিও মনত পৰে আমাৰ অসমৰ ফাৰ্ষ্ট কপিটো মই মেচিনৰ পৰা তুলি লওঁ এতিয়া মনত পৰে প্ৰথম ফাৰ্ষ্ট কপি লৈ চাইছিলোঁ তেতিয়া আমি চবেই মিলি পেলাই আমি মানে তেতিয়াও তাত মনোজ গোস্বামী আছিলে খালি অতনু অহা নাছিল বাকীবিলাক আমি তাত চব আছিলোঁ তাত আমি গোট খালোঁ গোটেইবিলাক তাত দিগন্ত ওজন আহিলে আৰু আজি ধৰক গৌতম শৰ্মা ৰাজীৱ মহন্ত এনেকৈ আমাৰ অসমৰ কি জানি মই ভাবোঁ আমাৰ অসমৰ যিটো ষ্টাফ আছিলে সেই সময়ত সেইটো চাগে অসমৰ সাংবাদিকতাৰ ইতিহাসতে
হোমেন বৰগোহাঁই, অনুৰাধা শৰ্মা পূজাৰী, তাৰপিছতে আপোনালোকতো আছেই, মনোজ দা, তাৰপিছতে ধ্ৰুৱ মহন্ত, গৌতম শৰ্মা, দিগন্ত ওজা, পূৰ্বজ্যোতি চুতীয়া, দিগন্ত ওজা, হয়, প্ৰাঞ্জিত শইকীয়া, পৰাগমণি আদিত্য, গোটেইখিনি মানে তাত আছিলে আমাৰ সময়ত। আৰু সেই সময়ত আমাৰ অসমে এটা আলোড়ন সৃষ্টি কৰিছিলে, এটা জোৱাৰ আনিবলৈ সক্ষম হৈছিলে। ৰাইজে আমাৰ অসমক মানে খুব হেৰিকে লৈছিলে, সাৱধি লৈছিলে। আৰু তাত কাম কৰি এটা বেলেগ মজা পাইছিলে, এটা গোটেই য়ং বেচ। আৰু মোৰ এতিয়া মনত পৰে, মই আমাৰ অসমত কটোৱা কালচোৱাৰ অধিকাংশ সময় মই ৰাতি 2 বজালৈকে অফিচত থাকোঁ প্ৰায়। তাৰমানে মই তেতিয়া কাকতখনৰ নিউজ এডিটৰ, লগতে মই কাকতখনৰ পূৰ্বাচল বুলি যি দেওবৰীয়া ছাপ্লিমেণ্ট আছে তাৰ মই সম্পাদক আছিলোঁ। আৰু মই এতিয়াও প্ৰাউড ফিল কৰোঁ যে পূৰ্বাচলত বহুত লেখক সৃষ্টি হ'ল, আৰু বহুত পূৰ্বাচলৰ সেই লেখনিৰ পৰা প্ৰায় 1400মান কিতাপ ওলাল। পূৰ্বাচলৰ মানুহে যিখিনি মানুহ লিখিলে, কাৰাগাৰৰ ডায়েৰী লিখিছিলে মানুহে, বিভিন্ন ধৰণৰ কাজিৰঙাৰ ডায়েৰী লিখিছিলে, এনেকৈ বিভিন্ন ধৰণৰ লেখনি, সেইবিলাকৰ কিতাপ হ'ল। গতিকে সেই অভিজ্ঞতা এটা খুব ধুনীয়া অভিজ্ঞতা। আনকি আপোনাৰো আমি যেতিয়া মই আমাৰ অসমত সোমোৱা নাই, মোৰ এতিয়াও মনত পৰে আপোনাৰ হেৰিৰ কাহিনী, এডভেঞ্চাৰাছ কাহিনী, হিমালয়ৰ কাহিনীবিলাক লিখিছিলে, সেইটো এতিয়াও মোৰ মনত পৰে। তাত থাকোঁতে মই আৰু আপুনি সকলোতকৈ ডাঙৰ কথা, প্ৰিয় দৰ্শক, আপোনালোকে প্ৰিয় শ্ৰোতা, আপোনালোকে জানি পেলাই ভাল পাব যে প্ৰণয় দাই চাগে প্ৰথম অৰণ্যৰ ওপৰত প্ৰথম পেজটো প্ৰণয় দাই আৰম্ভ কৰিছিলে। আমি আজিৰ বাতৰি কাকত থাকোঁতে এতিয়া বন্য বিশ্ব বুলি প্ৰত্যেক বুধবাৰে এটা পৃষ্ঠা ডেডিকেটেড টু মানে উৎসৰ্গিতটো মানে প্ৰকৃতি সম্পৰ্কীয় বাতৰি। আৰু সেই সময়ত আমাক মানুহে বহুত হাঁহিছিলে, বহুত কিবা কৈছিলে কথা, কিন্তু আমি সেইটো গুৰুত্ব দিয়া আছিল যে সেই সময়তে আজিও মোৰ ভাল লাগে যে আজি আমাৰ অসমৰ প্ৰকৃতি সংগঠন আন্দোলনৰ যিসকল নেতা বুলি কৈছোঁ, লিডাৰ, যেনেকৈ মই কৈছোঁ যে মলয় বৰুৱা, আৰ্লি বাৰ্ডছৰ সভাপতি, ডক্টৰ বিভৱ তলদাৰ, তেওঁ সৌমৰী দত্ত, নেচাৰ ভিকন, তাৰপিছতে মুবিনা আখতাৰ, কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটি কাৰ্যকৰী সভাপতি, এই গোটেই চামটোৱে লেখা মানে তাত আৰম্ভ কৰিছে সেই প্লেটফৰ্মখনত। আৰু তেওঁলোকে তেনেকৈ অসমত প্ৰকৃতি সংৰক্ষণ আন্দোলনটো তেওঁলোকে তাত আৰম্ভণি হৈছিলে। আৰু সেইটোত আছিলে বন্য বিশ্ব। আৰু পৰৱৰ্তী সময়ছোৱাত মই আমাৰ অসম অহাৰ লগে তাত আৰম্ভ কৰোঁ অৰণ্যম বুলি এটা পৃষ্ঠা। আৰু অৰণ্যমটো আৰম্ভ কৰাৰ পিছতে ইভেন মই মানে এনেকৈ ডাঠি ক'ব পাৰোঁ যে বহুত প্ৰকৃতিপ্ৰেমী সংগঠন জন্ম হৈছিল। হাফলঙত আমি ওৱেচিছ নামৰ এটা সংগঠন জন্ম দিছিলোঁ, অকল অৰণ্যমৰ মানে আচলতে ইনস্পায়াৰ হৈ পেলাই ইমান প্ৰেৰিত হ'লোঁ তেতিয়া। আৰু আমি সেই আচলতে শুনিলে বৰ মানে এতিয়াও গাৰ নোম শিয়ৰি যোৱা কথা। এতিয়া আমাৰ তুহিন লাংথাচা DFO হৈ গ'ল। তিহিও কেতিয়াবা হয়তো আমাৰ এইটো শুনিব আলোচনাটো, শুনিলে সি DFO হোৱাৰ কাহিনীটোৱে আচলতে অৰণ্যমৰ লগত জড়িত। অৰণ্যম হোৱাৰ কাৰণে আমি সংগঠনটো কৰিছিলোঁ ওৱেচিছত সি আছিলে ভাইচ প্ৰেচিডেণ্ট। তাৰপিছত আমি তাক ৰেঞ্জাৰ ট্ৰেইনিঙৰ কাৰণে পঠালোঁ কাউন্সিলৰ সহায়ত, আৰু এতিয়া সি কাউন্সিলখনৰে গোটেই ডিষ্ট্ৰিক্টখনৰ DFO। আৰু যিটো ওৱেচিছ সংগঠন, সেই সংগঠনৰ আমাৰ কিছুমান ইণ্টাৰেষ্টিং অভিজ্ঞতা আছে। আমি ডিমা হাছাওৰ কি ঠাইত গৈছিলোঁ, যিটো তাৰ হায়েষ্ট পিক হেম্পেওপেট। এতিয়াও সেইটো প্ৰকান্ত বৰাইছা, তেওঁ ছেকেণ্ড MP আছিলে উত্তৰ কাছাৰৰ। তেওঁ এতিয়াও কয় যে আমি যিমান ঠাই দেখিলোঁ সেই ঠাইত তেওঁ ইমানখিনি দেখা নাই, চেমখৰৰ পৰা থুৰুকলৈকে একদম 4 দিন এক্সপ্লৰেশ্যন। থুৰুক বস্তুৰ কথা, মই অসমত যে এখন বৰফ পৰা ঠাই, বৰফ মানে এনেকুৱা নহয় পুৰা হেভি স্ন'ফল, কিন্তু তাত মিছ পৰে। কিন্তু অসমত এখন গাঁও আছে, মানুহ নাজানে, বেইটে জনগোষ্ঠী এখন গাঁও, থুৰুক বস্তি। তেতিয়াই লিখিছিলোঁ চেমখৰ গৈছিলোঁ, চেমখৰ য'ত আছিলে যে যিসকলৰ মানুহে তেতিয়া অৰ্ধলংগ হৈ আছিলে নহয়, তেনেকুৱা এইবিলাক ঠাই গৈছিলোঁ। তাৰপিছত মোৰ এতিয়া মনত পৰে আমি হেৰিত গৈছিলোঁ, এই যিটো পানীমূৰ, তেতিয়া অসমৰ, এতিয়া আজি বাৰু অসমৰ তেতিয়া একোৱে নাজানে মানুহে পানীমূৰ ৰাতি জাতিংগাত কটোৱা ঘটনা, সেইবিলাক ঘটনা বহুত আছিলে। নিশা মানে ইভেন হেম্পেওপেটত প্ৰণয়দাৰ কাহিনী বহুত আছে। প্ৰণয়দাৰ চাগে দুবাৰ গৈছে। এইখিনিতে হেম্পেওপেটৰ কাহিনীটো যেতিয়া ওলাইছে এটা কাহিনী কৈ দিওঁ। প্ৰণয়দা গ'ল হাফলং, বৌ গৈছে লগত, তেতিয়া তেখেতৰ ছোৱালী, তেখেত মোৰ ছোৱালী 6 মাহ আছিলে, 6 মাহ 8 মাহ মান হৈছিলে। প্ৰণয়দা আৰু বৌ গৈছে, গৈ চাৰ্কিট হাউচত আছে, আবেলি পালে তেওঁ বোলে ৰাতি হেম্পেওপেটত উঠিব। আমি নিজে আচৰিত হৈ গৈছিলোঁ। এতিয়াও মোৰ বন্ধুসকল তাত আছেই, বংকিম হাফলং বা তুহিন লাংথাচা, সিহঁতে আছে। সিহঁত নিজেই ডিমাচা ল'ৰা, জনজাতীয় ল'ৰা, সিহঁত আচৰিত হৈ গ'ল। এই 3টা বজাত আহি পাইছে,
সন্ধিয়া বোলে প্ৰণয় দা হেম্পিঅ'পেত যায় আৰু কিন্তু সেইটো বৰ বঢ়িয়া অভিজ্ঞতা আছিলে ৰাতি গোটেই ৰাতি বন্তি হেৰি জ্বলাই লৈ গোটেই ৰাতি আমি জয়ন্তীয়া আৰোহণ ল'ৰাখিনিয়ে কৰিছো বাপৰে সেই লুংলুঙীয়া পথ পাহাৰ আৰোহণ হয়, কৰি কৰি হয়। কৰি কৰি একদম পুৱা ঢলফাট দিয়াৰ সময়ত আমি গৈ আৰু হেম্পিঅ'পেটৰ ওপৰত লিখা প্ৰথম লিখা চাগে মই যিমান দূৰ জানো মোৰ সাংবাদিকতাৰ জীৱনত মই কেতিয়াও তাৰ পূৰ্বে ইমান ধুনীয়াকৈ হেম্পিঅ'পেটৰ ওপৰত লিখা কাহিনী আমি পোৱা নাছিলো প্ৰণয় দাই প্ৰথম পেজত আমাৰ অসমৰ প্ৰথম পেজত প্ৰণয় দাই হেম্পিঅ'পেটৰ কথা লিখিছে আৰু তাৰ পিছৰ পৰাই বহুত মানুহে হেম্পিঅ'পেট যে অসমৰ উচ্চতম শৃংগ সেই কথাটো জানিবলৈ সক্ষম হৈছিল প্ৰণয় দাই লিখিছিল চেমখৰৰ কাহিনী মাইবাঙত এটা বৰ ধুনীয়া তেওঁ হেৰি লিখিছিলে আৰ্মিবিলাকে খুব চাফা কৰিছিলে কাৰণে মানে ফু মাৰি ভাত খাব পৰা ৰাস্তা সেইটো আৰ্মিসকলে পাছত খুব ভাল পাইছিলে আমাক সেই নিউজটোৰ কাৰণে চেমখৰত যেতিয়া আইমি বৰুৱাই চিনেমাখন বনাইছিলে এদিন তেখেতক মই কৈছিলোঁ যে আপুনি আচলতে প্ৰণয় দাই লিখা চেমখৰৰ কাহিনীটো এবাৰ পঢ়িলে আৰু আপোনাৰ কাৰণে সুবিধা হ'লেহেঁতেন মই পিছত সেইটো ফেচবুকত কেইবাটাও হেৰিও লিখিছিলোঁ তো প্ৰণয় দাই মাইবাং চেমখৰ থুৰুক হেম্পিঅ'পেট প্ৰথম পৃষ্ঠাত আমাৰ অসমৰ প্ৰথম পৃষ্ঠাত বা বাতৰি কাকতৰে মই কওঁ আৰু প্ৰথম পৃষ্ঠাত লিখা মানুহ গতিকে তেনেকুৱা অভিজ্ঞতা বহুত আছে প্ৰণয় দা আপুনি UPDSৰ কেম্পত গৈছিলে তেতিয়া আমি খুব পঢ়িছোঁ তেতিয়া আৰু UPDS কেম্পত গৈ পেলাই আপোনাৰ অভিজ্ঞতা কওকচোন অলপমান কাৰ্বি উগ্ৰপন্থী নাই আমাক তেওঁলোকে কণ্টেক্ট কৰি লৈ গ'ল মই দুবাৰ নে তিনিবাৰ গ'লো তেওঁলোকক এবাৰ যাতে মোৰ এতিয়া মনত পৰে আমাৰ লগত সাংবাদিক আছিল কেইবাজনো তেওঁলোকে গোটেই ৰাস্তা মানে ইহঁতক গালি দি গ'ল কাৰণে ৰাতি নি পেলাই আমাৰ এঠাইত নমাই তাৰ পৰা খোজকাঢ়িবলৈ আৰম্ভ কৰিলে অলপ দূৰ বুলি কৈ লৈ গ'ল আৰু গোটেই ৰাতি খোজ কাঢ়ি আমাৰ গোটেই সাংবাদিকসকল লেবেদান হৈ গৈছে গোটেই অৱস্থা নাই চবেই সিহঁতৰ সংগঠন গালি চালি দি আৰু ৰাতি মই এতিয়াও মনত পৰে যে পুৱতি নিশা সময়ত আমি তেওঁলোকৰ কেম্প পালোগৈ তেওঁ কি ৰবীন কিবা কৈছিলে কি তেওঁলোকৰ কাৰ্বি কিবা নাম এটা আছে তেওঁলোকৰ সেইটো বুলি তেওঁলোকে কৈছিলে আৰু তাত এতিয়া মনত পৰে হাৰসিং কাঠাৰ তেওঁ আছিলে UPDSৰ তেতিয়াৰ জেনেৰেল ছেক্ৰেটাৰী পাছত হাৰসিং কাঠাৰ কিন্তু মাৰি পেলালে সম্ভৱ নহয় মাৰিলে খুব আমাক উষ্ণ তেওঁলোকে তাত গৈ পোৱাৰ লগে লগে এয়া কৰিছে আৰু এতিয়া মনত পৰে ৰাতিপুৱা সময়ত আমাক ভাত এই পুৱতি নিশা 4টা বজাত ভাত আৰু গাহৰি খুৱাইছিলে আৰু তাৰ লগত আমাক দুখন মোৰ এতিয়া মনত সেই চল দুখন এতিয়াও আছে দুখন কাৰ্বি চল সুন্দৰ চল তেওঁলোকে দিছিলে উপহাৰ দিছিলে আৰু তাত তেওঁলোকে UPDSৰ আমাৰ তেওঁলোকৰ ট্ৰেইনিং আমি দেখুৱাইছিলে তাত সেইদিনাখন তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস কিবা আছিল তেওঁলোকৰ তাত আমাক তেওঁলোকে পেৰেড কৰি খুব ধুনীয়াকৈ দেখুৱাই আকৌ আৰু আমি তাত ইতিমধ্যে আমি তাত সোমোৱাৰ খবৰটো আৰ্মিয়ে পোৱা পিছত হাহাকাৰ লাগিছিলে যেতিয়া আমি ওলাওঁতে বেলেগ ৰাস্তাই লৈ গ'ল আৰু তেতিয়া মই দেখিছিলোঁ তেওঁলোকে আচৰিত কৰে তেওঁলোক ৱাকি টকি দেখিছিলোঁ মই মানে একদম চফিষ্টিকেটেড ৱাকি টকি কেম্পত যোৱাৰ লগে একদম ৱাকি টকিৰে খবৰ দিছে ইটো আহি আছে ৰাস্তাত তেওঁলোকৰ কেম্প আছে মইতো দেখি পেলাই আছিলোঁ ইমান ধুনীয়া কেনুট ৱাকি টকি আছিল আৰু খুব মডাৰ্ণ তেওঁলোক কাৰবাৰ গোটেই UPDSৰ তেতিয়াই মই তেওঁলোকক দেখিলোঁ বা এইটো সাংঘাতিক এতিয়াতো সেই সংগঠন বাৰু ভংগ হৈ গ'ল সংগঠন নোহোৱা হৈ গ'ল এতিয়াতো তেওঁলোকৰ বহুতেই আপোনাৰ হেৰি হৰেণ বেটো আপোনাৰ হেৰিয়ে আছিলে MP আছিলে বহুতে বিভক্ত হৈ গ'ল পাছতে সেইটো সংগঠন গতিকে UPDSৰ কেম্পত আমাৰ 2-3 বাৰ আমি গ'লো বেলেগ কেম্পত সেইবিলাক এটা বিচিত্ৰ অভিজ্ঞতা ৰাতি গৈ গোটেই ৰাতি খোজ কাঢ়ি ঠাণ্ডা আছিলে আমি থুৰুকত যাওঁতেও আমি যে গোটেই ৰাতি খোজ কাঢ়িছিলোঁ গোটেই ৰাতি ৰাস্তা নাই থুৰু বস্তি যোৱাৰ এটা বিচিত্ৰ অভিজ্ঞতা সেইটো কেনেকৈ গৈছিলোঁ আৰু সেই সময়ত 4 দিন কণ্টিনিউ চাগে ঘূৰা কোনো অৰ্গেনাইজেশ্যনে পিছত একেলগে চাগে বিভিন্ন ঠাই সেইবাৰ একদম গোটেই লাইচঙৰ পৰা আপুনি এটা জাফনা গৈছিলে হয় তো জাফনাত গৈ পেলাই আপোনাৰ এটা বেলেগ অভিজ্ঞতা হ'ল সেই অভিজ্ঞতাটোৰ বিষয়ে অলপমান কওকচোন জাফনা মানে আচলতে কি হৈছিল মই সেই সময়ত আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্টেল কংগ্ৰেছ মানে এনভাইৰনমেণ্টেল জাৰ্নেলিষ্ট কংগ্ৰেছ সেইখন হৈছিল বেণ্টোটা শ্ৰীলংকাৰ বেণ্টোটা নামৰ ঠাইত সেইখনত ৱৰ্ল্ড এনভাইৰনমেণ্টেল পৰিৱেশ সাংবাদিকৰ সন্মিলন হৈছিল তাত ময়ো আমন্ত্ৰণ পাই ময়ো তাত গ'লোঁ সেইমতে মই এইবিলাক পৃষ্ঠাবিলাক কৰি থাকোঁ আমন্ত্ৰণ পাই গ'লোঁ গৈ পেলাই সেই সময়তে মই সেইটো 6 আছিলে বেণ্টোটা ৱৰ্ল্ডৰ এখন টুৰিষ্ট প্লেচ তাত 6 দিনৰ মই 4 দিন কৰি ওলাই আহিলোঁ মোৰ ইচ্ছা হৈছে যে মই জাফনা যাওঁ কিন্তু কেনেকৈ যাম মই নাজানো আহিলোঁ মই সেই বেণ্টোৰ পৰা ঘূৰি আহিলোঁ কলম্বোত ৰাতি কলম্বোত ফাৰ্ষ্ট নাইটৰ মানে অভিজ্ঞতা অত্যন্ত শোচনীয় কাৰণ প্ৰথম যেতিয়া ৰাতি আহি মানে এখন বেণ্টোটা ৰিজৰ্ট
5 star resort তাৰ পৰা যেতিয়া ওলাই আহিলে ৰাস্তাত নামিলোঁ তাৰ বাছত আহিলোঁ AC বাছ চলে দেই সেইটো এনেকৈ ভাল আছিল AC বাছ আহি পেলাই যেতিয়া মই কলম্বো নামিলোঁ প্ৰচণ্ড গৰম আৰু তাৰ লগতে হেৰি হ'ল মানে চব নাৰিকলত দিয়া খোৱা মানে চব নাৰিকলে বনায় গতিকে সেইকাৰণে অশান্তি হৈছে আৰু খোৱাটো আমি দেখিলোঁ ৰাতিপুৱা গৈছোঁ ব্ৰেকফাষ্ট খাবলৈ গৈছোঁ তেওঁলোকে বিভিন্ন ধৰণৰ কেক পেটিছ জাতীয় বস্তু দিছে তাৰপৰা মই যিটো খালোঁ বাকী এটা লৈ গুচি যায় তেনেকুৱা চিষ্টেম আৰু যি নকবা তাতে এটা বিচিত্ৰ আছে মই শ্ৰীলংকান হাই কমিশ্যন গ'লোঁ মানে ইণ্ডিয়ান হাই কমিশ্যন শ্ৰীলংকাত থাকে কলম্বোত তাতে তেওঁলোকে মই ক'লোঁ যে মই জাপনা যাব খুজিছোঁ জাপ মাৰি উঠিছে তাৰ মানুহ জাপনা এতিয়া একদম মেইন ঘাটি আৰু LTT তেওঁ ক'লে নহয় মই তেওঁলোকক কনভিন্স কৰিলোঁ তেওঁলোকে মোক কিন্তু ৰণোজ সেন আছিল পাছত তেওঁ আমাৰ ভাৰতৰ বৈদেশিক সচিব হৈছিলে তেওঁ কিন্তু মোক লগ নকৰিলে তাৰপাছত ৰৌনক সিং নেগী বুলি এগৰাকী ছেকেণ্ড অফিচাৰ আছিল তেওঁ মোক লগ কৰিলে IFS অফিচাৰ তেওঁক মই ক'লোঁ তেওঁ কথা শুনি আচৰিছে তোকতো কোনো পধ্যে আমি যাব দিব নোৱাৰোঁ এতিয়া মই তেওঁক ক'লোঁ যে আমাৰ অসমত তেতিয়া LTT আৰু গভৰ্ণমেণ্টৰ মাজত ফাৰ্ষ্ট ৰাউণ্ড টক হৈছে প্ৰথম আলানি আলোচনা মই তেওঁলোকক ক'লোঁ যে আমাৰ অসমৰ ইয়াত যদি LTT নিচিনা এটা ড্ৰেডেড অৰ্গেনাইজেশ্যনত শান্তি চুক্তি আছে শান্তিৰ বিষয়ে আলোচনা হৈছে আমাৰ অসমত কিয় নোৱাৰে মই এইটো ষ্টাডি কৰিব যাম বুলি ক'লোঁ সেই কথাটোৱে তেওঁৰ মনত হয়তো ক্ৰিয়া কৰিলে আৰু তেওঁ লগতে এখন লেটাৰ লিখিলে তেতিয়া মোৰ এতিয়াও মনত পৰে হেৰিত এখন কি লিখি পেলাই তেওঁ এয়া কৰিলে ফেক্স কৰিলে তেওঁলোকৰ হেৰিলে শ্ৰীলংকান ফৰেইন মিনিষ্ট্ৰী আৰু শ্ৰীলংকান ফৰেইন মিনিষ্ট্ৰীয়ে এটা ৰিপ্লাই দিলে আমি এইখন পাইছোঁ চাওঁ কিন্তু তাত একো মোক পাৰ্মিশ্যন দিয়া নাই কিন্তু তাই ক'লে যে এইখন তই পাৰ্মিশ্যনটো পাবি যে সন্দেহ আছে এইখন লৈ গুচি যা আৰু সেইখন লেটাৰ মই ল'লোঁ লৈ পেলাই তাৰপৰা চিধা গ'লোঁ মই সেইখন একো কৰা নাই তাৰপৰা সেইখন লেটাৰ ল'লোঁ লৈ পেলাই এনেকুৱা হেৰি বাছত উঠি মই এতিয়াও মনত পৰে প্ৰথম এই অনুৰাধাপুৰ গ'লোঁ অনুৰাধাপুৰত এক ৰাতি থাকিলোঁ সেইখন এখন বুদ্ধিষ্ট এট্ৰেকশ্যন প্লেচ তাত থাকি পিছদিনাখন মই গ'লোঁ প্ৰচণ্ড গৰম গৈ পেলাই বাট্টিক কলোৱা পেলাই এখন ঠাই সেইখনত গৈ মই মানে এটা অদ্ভুত পৰিস্থিতি কাৰণ তাতো কোনো চব শ্ৰীলংকাৰ মানুহ বা কোনোৱে কাকো চিনি নাপায় তাত গ'ল তাৰপৰা মই মানে তাৰপৰা এডোখৰ গাড়ীলৈকে তাত আৰম্ভ হ'ল এইটো মানে প্ৰথমতে শ্ৰীলংকান আৰ্মি চেকপোষ্ট পাৰ হ'লোঁ পাৰ হৈ তাৰপাছত আছে ইণ্টাৰনেশ্যনেল ৰেড ক্ৰছ মাজত 4 কিলোমিটাৰ আছে ইণ্টাৰনেশ্যনেল ৰেড ক্ৰছ তাৰমানে শ্ৰীলংকান আৰ্মি চেকপোষ্টটোত মই মোৰ কাগজ পত্ৰ চাই মোক এৰি দিলে তাৰপাছত ইণ্টাৰনেশ্যনেল ৰেড ক্ৰছৰ গাড়ীত মই পাৰ হৈছোঁ সীমান্ত পাৰ হৈ সিফালে LTT চেকপোষ্ট সেইটো চাইডে মই আৰু LTT চেকপোষ্ট কাগজ পত্ৰ চাই পেলাই তাত মই ভিজা ফিজ দিব লগা হৈছে তেতিয়া সিহঁতক ভিজা ফিজক এটা পে'মেণ্ট কৰিব লাগে তাৰপাছত মই এখন গাড়ীত গৈছিলোঁ মোৰ এতিয়া মনত পৰে আপোনাৰ হেৰিৰ পৰা মানে সেই বাটিকুলোৱা সেই ঠাইখনৰ পৰা মই জাপনা যাওঁতে এখন আমাৰ পুৰণি মেটাডৰ আছিল মেটাডৰ টাইপৰ গাড়ীত গৈ থাকোঁতে মই এঠাইত নামি মানে কিবা এটা কথাত অকণ গাড়ীখন ৰখাইছিলে নামোতেই এনেকৈ অলপ খোজ কাঢ়োঁতে মোক কেইটামান শ্ৰীলংকাৰ নামে বন্ধুলৈ খেলি আহিলে বহুত গালি বাঢ়িছে কিবা মই একো বুজি পোৱা নাই মানে ইমান গালি দিছে মই কি হ'ল মই কি ভুল কৰিলোঁ ধৰিব পৰা নাই পাছত গম পালোঁ যে চব মাইণ্ড পুটা আছে মানে এইবিলাক শ্ৰীলংকাৰ অসংখ্য মানুহৰ হাত ভৰি গৈছে বহুত মানুহ মৰিছে বহুত মানুহ চকু নাই বহুত মানুহ হাত নাই ভৰি নাই এনেকুৱা ঘটনা আছে তাত গতিকে তাত সেই মাইণ্ড ফিল এখন গতিকে মই তাত যোৱাৰ কাৰণে সিহঁতে মানে একদম মইতো নাজানো তাত কিবা তেওঁলোকৰ ভাষাত লিখা আছে মইতো বুজি নাপাওঁ যি নহওক সেইখন উঠিলোঁ আৰু যাওঁতে দেখি গৈছে ডেভাষ্টেশ্যনটো ৰাস্তা আছে টেংক পৰি আছে সেই সময়তে তাৰ কিছুদিন পূৰ্বে ইণ্ডিয়ান পিচ কিপিং ফ'ৰ্চ IPKF সেইটো আমাৰ ইণ্ডিয়ান আৰ্মিৰ ডাঙৰ ডিজাষ্টাৰ আছিলে IPKF তাত ইণ্ডিয়ান পিচ কিপিং ফ'ৰ্চে তাত এলিফেণ্টা পাছ আছিলে পাছৰ ওচৰত তাতে মানে পেৰাচুটে তাত আৰ্মি নমাইছিলে আৰু গোটেই আৰ্মিবিলাক তলৰ পৰা LTT মাৰিছিল তাত সেইবাৰ সেই হেৰিটোৰে প্ৰায় 1000-1500 মান আমাৰ ইণ্ডিয়ান আৰ্মি মৰিছিলে সাংঘাতিক আমাৰ ইণ্ডিয়ান আৰ্মিৰ ডাঙৰ ছেটবেক আছিলে তাত আৰু দিনক সেইবিলাক ঠাই দেখিছোঁ ডেভাষ্টেশ্যন দেখি গৈ আছোঁ গৈ পেলাই আকৌ গৈ পেলাই বৰ্ডাৰ পালোঁ LTT চেকপোষ্ট আকৌ দেখিলোঁ শ্ৰীলংকান আৰ্মিৰ এটা ইণ্টাৰনেশ্যনেল ৰেড ক্ৰছ পাৰ হৈ আকৌ ইফালে পালোগৈ সিফালে আকৌ সেই চাইডে পালোগৈ আকৌ শ্ৰীলংকান আৰ্মি তাৰ মাজত মানে সেই ঠাইখিনি LTT দখল প্ৰায় 85 কিলোমিটাৰ ৰাস্তা সেই 85 কিলোমিটাৰ ৰাস্তা LTT দখলত আৰু সিফালে তেতিয়া জাফনা তেতিয়া শ্ৰীলংকান আৰ্মি দখলত জাফনা মাজে মাজে LTT দখল যায় মাজে মাজে ইহঁতৰ দখল যায় সেই সময়ত জাফনাখন তেতিয়া শ্ৰীলংকান আৰ্মি দখলত আছে তেতিয়া আৰু মাজত এই 85 কিলোমিটাৰ ৰাস্তা সেইখিনি LTT এৰিয়া যাওঁতে মই সিহঁতৰ যিখন কেপিটেল ঠাইখন নামটো মোৰ পটককৈ অহা নাই সিহঁতৰ সেই কেপিটেলত আছিলোঁ তাত দেখিলোঁ যে তাত ট্ৰেফিক পুলিচ আছে মানে সেই চব LTT চব সেনেকুৱা মানে সেইটো দেখোঁ তাৰপাছত যি নহওক সিফালে গৈ চেকপোষ্ট পাৰ হৈ গৈ জাফনাত সোমালোঁ জাফনা যেতিয়া সোমাইছোঁ ৰাতি 7:30 বাজিছে জাফনা সোমোৱাৰ লগে লগে মোৰ হাহাকাৰ কিয় খুব মাৰা আন্ধাৰ জাফনা এখন ভগ্নপ্ৰায় চিটি জাফনাত যেতিয়া গাড়ীখন নমাই দিলে মানুহ চব গুচি গ'ল মই অকলে আৰু তাত দোকান পোহাৰ গুণে চব লাইট আন্ধাৰ মানে সেইদিনাখন মানে চোৰে চৰ মাৰিলেও নেদেখা আন্ধাৰ মানে খুব মাৰা আন্ধাৰ তাত যেতিয়া মোক অকলে এৰি দিলে মইতো একো নোহালোঁ মই ক'ত যাম এতিয়া একো চিনি নাপাওঁ মই ড্ৰাইভাৰটোক ধৰিলোঁ ড্ৰাইভাৰটো একো বুজি নাপায় আমাৰ কথা একো ইংৰাজী এইটো নাজানে
সি মোক মই তাক ক'লোঁ মোক হোটেল বুজাইছোঁ হোটেল হাতত দুটা বেগ এফালে এটা বেগ ইফালে এটা কিট বেগ আৰু এটা বেগ তাৰপিছতে সি মোক লৈ গ'ল বোলে লৈ গ'ল আৰু একদম জাফনাৰ গলিয়ে গৈছোঁ মই বুকু টিপিং ধাপা মোক ক'ত লৈ গৈছে একো নাজানো জনপ্ৰাণী এটা নাই আৰু সম্পূৰ্ণ আন্ধাৰ নিস্তব্ধ এখন চহৰ তাৰ লৈ গৈ সি এঠাইত গৈ নক কৰিলে মানুহখিনি আহিলে ওলাই পেলাই খালি এইটো কথা ক'লে মাই ইণ্ডিয়ান ফ্ৰেণ্ড মানে ইণ্ডিয়ান ফ্ৰেণ্ড বুলি কৈছে মই ইণ্ডিয়ান ফ্ৰেণ্ডটো শব্দ শুনি পেলাই ভাবিছোঁ মই ঠিক আছে নিৰাপদ ঠাইতে আহিছোঁ ইণ্ডিয়ান ফ্ৰেণ্ড বুলি কৈছে তাৰপিছত মোক তাৰ পৰা উলিয়াই আনি এটা ঘৰ দেখিলে ঘৰটোত তাতে মই ইফালে ভোকত লেবেজান প্ৰচণ্ড গৰম জুলাই মাহৰ গৰম মানে গৰমত ঘামি অৱস্থা নাই মই সেই যোনটো মানুহ আছিলে তাক মই ক'লোঁ মানে ডোচা বস্তু বুজাই আছোঁ ডোচা ৰাস্তাত সিহঁত চাৰিখন মোক প্লেইন ডোচা আনি দিছে পানী খাই মই ৰুমটোত শুব গৈছোঁ ৰুমটোত এখন ফেন চলি আছে আৰু গেলা গৰম মানে আৰু হা আৰু তাত কোন মানুহ নাই আৰু এটা চকীদাৰ আছিলে ৰাতি ফেনখন চলিছে ৰাতি দুটামান বজাত ফেনখন বন্ধ হৈ গ'ল ফেনখন আকৌ মই ৰাতি বিচাৰি উলিয়াই সি আকৌ ৰাতি কিবাকৈ ফেনখন আনিলে তাৰ দিনক পাছত ৰাতিপুৱা দেখিছোঁ মই ভয় খাই গ'লোঁ ঘৰটো মই ওপৰখন নাই ওপৰখন বিধ্বস্ত মানে মানে চাটখনৰ ওপৰত যিটো তল আছে সেইটো বিধ্বস্ত বোমা বিস্ফোৰণৰ এইখন আছিলে সেইটো আছিলে তামিল মানে শ্ৰীলংকান মানুহৰ ঘৰ তামিলবিলাক দখল কৰিলে শ্ৰীলংকাৰ মানুহক মাৰি পিটি খেদাই তামিল দখল কৰিছে আৰু এই যে যিটো মানুহ নিছিলে সি হোটেল হিচাপে ব্যৱহাৰ কৰে মই আহিল তাত থাকে ৰাতি তাত থাকিলোঁ পিছদিনা ৰাতিপুৱা উঠিয়ে তাৰ চকীদাৰ চাইকেলখন ল'লোঁ এখন আমাৰ যিকোনো আমাৰ ইন'ভা চাইকেল সেইখন চাইকেল লৈ মই সেইদিনা মোৰ পৰা প্ৰায় 40 কিলোমিটাৰ চাইকেলিং কৰিছোঁ গৈ তেতিয়া তাত দেখিলোঁ LTD ঘাটি আছে তাত শ্ৰীলংকাৰ জাফনা ইউনিভাৰ্চিটি গ'লোঁ জাফনা ইউনিভাৰ্চিটিত LTD অফিচত গ'লোঁ তেওঁলোকৰ লগত কথা পাতিলোঁ বহুত মানুহৰ লগত তাৰপিছতে তাতে আকৌ বহুত তেতিয়া বেলেগ সংগঠন আছে প্লট বুলি আছিলে পিপুলছ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন অফ তামিলনাম আছিলে তাৰপিছত আছিলে তামিলনাম লিবাৰেশ্যন অৰ্গেনাইজেশ্যন সেই চববিলাক অফিচবিলাক মই ঘূৰিছোঁ ইটো সিটো বদনাম গাই সিটো LTD কোনো দেখোঁ নাই বাকীবিলাক চব এফালে LTD এফালে আৰু LTDৰ লগত সেই সময়তে ট্ৰক হৈ আছে নৰৱে নে ক'ত হৈ আছে ট্ৰাইপেটেড ট্ৰক আজি নহওক মই সেই এটা বিচিত্ৰ অভিজ্ঞতা সেইটো কৰি আহি সন্ধিয়া যেতিয়া ঘৰ পাইছোঁ দেখিছোঁ আৰু তিনিটা ল'ৰা আহিছে ল'ৰাকেইটাক দেখি মই আছোঁ সিহঁতে এইটো মানে এতিয়াও মনত পৰা আহিছে সিহঁতে লেডিজ আণ্ডাৰ গাৰ্মেণ্টছ লৈ আহিছে মানে এক ট্ৰাক সৰু ট্ৰাক এখনত লৈ আহিছে আৰু লৈ তাৰপাছত গম পালোঁ তামিল মুছলিম ল'ৰা সিহঁতে আহি পেলাই LTDক গালি দি আছে মানে কিয় গালি পাছত গম পালোঁ যে তাৰ কথা এটাই অলপ হিন্দী ক'ব পাৰে সি মিডিল ইষ্টত আছিলে সি অলপ হিন্দী ক'ব পাৰে তাক জানিলোঁ সি ক'লে যে তাহাঁতৰ পৰা বহুত টেক্স লৈছে LTDয়ে এইখন আনাৰ কাৰণে তামিল মুছলিম আজি নহওক তাহাঁতৰ লগত ৰাতি মই এতিয়া সিহঁতে হেৰি আনিছে এটা চচপেন আছিল তাত ঘৰত এটা চচপেনত জুই জ্বলাই পেলাই তাতে হেৰি মাৰিছে ভাত আৰু কিবা কিবি তাতে মাছ চব দিছে আৰু আমি তাত বেলেগ কাহিনী নাই আমি 4টা মানুহ গোটেই তাৰ পৰাই আৰু ৰাতি ডিনাৰ খাই ৰাতি তেনেকৈ শুই থাকিলোঁ আৰু তাৰ কাহিনী যিটো ল'ৰা আছে তাৰ কাহিনী আৰু সাংঘাতিক তাৰ সি বিয়া কৰিছে ইণ্ডিয়ান ছোৱালী ইণ্ডিয়ান ব্ৰাহ্মীণ মধ্যপ্ৰদেশৰ ব্ৰাহ্মীণ ছোৱালী বিয়া কৰিছে মুছলিম ইণ্ডিয়ান ব্ৰাহ্মীণ ছোৱালী বিয়া কৰিছে LTD তাই মানে চি ৱাজ এ ৰেপ ভিক্টিম কিবা এনেকুৱা ঘটনা আছিলে তাইক বিয়া কৰিলে বহুত ঘটনা যিনক সেইদিনা থাকিলোঁ তাত পিছদিনা আকৌ LTD সেইখন ঠাই ঘূৰি তাৰপিছত মই তাৰপৰা আকৌ বেক কৰিছোঁ কিন্তু মই ভাবোঁ যে কোনো ভাৰতীয় সাংবাদিকৰ এনেকুৱা অভিজ্ঞতা হোৱা নাই সেনেকুৱা অৱস্থাত গৈ সেইটো মোৰ এতিয়া মানে একদম 5-star ৰিজৰ্টৰ হেৰি আছিলে ৱৰ্ল্ড এনভাইৰনমেণ্টেল জাৰ্নেলিষ্ট কনফাৰেঞ্চ তাৰ পৰা মই ৰাস্তাত নামি কেনেকৈ গ'লোঁ মই মানে ভাবিলে এতিয়া আচৰিত লাগে আৰু তাতে মই মিডিয়াৰ কথা আৰু এটা মনত পৰিছে যিখন ৰাজধানী আছিলে তাৰ নামটো মান ৰাজধানীখনত কেপিটেলখনত মই যেতিয়া আহিলোঁ মানে ঘূৰি আহোঁতে তাত ইয়াতে আমাৰ এখন পেপাৰ আছিল নিউজ পেপাৰ তাত অফিচত চাবলৈ গ'লোঁ তাত দেখিলোঁ যে তাত এটা LTD কেডাৰ তাত চেম্বাৰ আছে তাৰমানে পেপাৰখন LTD কেডাৰ পাছ কৰিব লাগিব তেতিয়াহে পেপাৰখন যাব পাৰে তাৰমানে LTD এনেকৈ কণ্ট্ৰল কৰে তাৰপাছত আহি পেলাই গম পালোঁ যে যাবলৈ গাড়ী নাই মানে তাৰপৰা সেইখন ঠাইৰ পৰা আৰু প্ৰায় আন এটাৰ বৰ্ডাৰলৈ প্ৰায় 40 কিলোমিটাৰ ৰাস্তা নাই মই এখন মপেডত দিছোঁ এটা লুঙি পিন্ধা মানুহজনে সি লৈছে তাক কিবা পইচা দিছিলোঁ আৰু মই পিছফালে বহিছোঁ পিছফালে এখন হাতে এটা বেগ এখন হাতে এটা বেগ মপেডত 40 কিলোমিটাৰ ৰাস্তা কাৰণ বৰ্ডাৰ যদি মই সেই টাইমৰ ভিতৰত নাপাওঁ আকৌ তাত এইফালে সোমাব লাগিব বৰ্ডাৰ ক্ল'জ আমি আচলতে বহুত কথা প্ৰণয়দাৰ লগত পাতিব আছিল কিন্তু কেনেকৈ সময়খিনি গুচি গ'ল আমি গমেই নাপালোঁ প্ৰণয়দাৰ লগত এডভেঞ্চাৰাছ কাহিনী বহুত আছে তেওঁৰ ভ্ৰমণ কাহিনী বহুত আছে এইবিলাক কথা পতাই নহ'ল সেইবিলাক কেতিয়াবা আকৌ পাতিম কিন্তু প্ৰণয়দাৰ পৰা মই জানিব বিচাৰিম যে আপুনি গুৱাহাটীত জন্ম ধৰ্ম কৰ্ম চব হৈছে সেই তেতিয়াৰ গুৱাহাটী আৰু এতিয়াৰ গুৱাহাটীৰ মাজত কি পাৰ্থক্য দেখা পায় নহয় গুৱাহাটীটো এক বিশাল মেগা পৰিৱৰ্তন গুৱাহাটী আমি যেতিয়া আছিলোঁ তেতিয়া
এই ৰঙা চিটি বাছ চলে এতিয়াও মোৰ মনত ৰঙা চিটি বাছ চানমাৰীলৈকে আছে কিছুমান বাছে নুনমাটিলৈ যায় বেছিভাগ বাছ চানমাৰীতে চেজ হয় আৰু আমি যিখন ঠাইত আছিলোঁ তাতে গুৱাহাটীৰ এটা শেষ সীমা মোৰ দেউতাহঁতে কোৱা কথা মনত পৰে আমি য'ত আছোঁ এতিয়া গুৱাহাটীৰ মাজমজিয়াত এখন তাত বাঘ ওলায় আগতে বাঘ ওলাইছিল বুলি কৈছে গতিকে সেনেকুৱা ঘটনা মনত আছে সেইখন গুৱাহাটীত দেখিছোঁ যে মোৰ য'ত আমাৰ দেউতাই মোৰ ককাই কাষৰ মানুহ ঘৰক তেওঁলোকৰ পৰা মানে কিবা টকা লৈছিলে 500 টকা সেইটো 50ৰ ঘটনা 500 টকা লোৱাৰ কাৰণে কাষৰ 3 কঠা মাটিৰ প্লট 3 কঠাতকৈ বেছি প্লট 3-4 কঠা পানী প্লট ককাই তেওঁলোকক দি দিলে তই এইখিনি ৰাখি মই পইচা দিব এইখিনি তেনেকুৱা নহয় আজি য'ত আজি সেইটো কিমান কোটি টকা হিচাপ নাই তেনেকুৱা ধৰণৰ এখন গুৱাহাটী আমি দেখিছিলোঁ আৰু ৰাজগড় ৰাস্তা মই এতিয়া ৰাজগড় ৰাস্তা সৰু ঠেক ৰাস্তা আছিল ৰাজগড় ৰাস্তাত গৰুৰ গাড়ী চলাই দেখিছোঁ গুৱাহাটীত গৰুৰ গাড়ী ঘোঁৰা গাড়ী গতিকে সেই ৰাস্তা দেখিছোঁ গতিকে সেইবিলাকৰ বহুত পৰিৱৰ্তন হৈ গ'ল আৰু গুৱাহাটী মই এটা কথা ভাবিলে দুখ লাগে গুৱাহাটী মানে খুব এখন প্ৰকৃতিয়ে দিয়া এখন সমৃদ্ধ এখন ঠাই গুৱাহাটী এনেকুৱা এখন মহানগৰী যে গুৱাহাটীত প্ৰায় 40 বিধৰো অধিক মেমেলছ পায় মানে স্তন্যপায়ী প্ৰাণী পায় গুৱাহাটী এনেকুৱা এখন মহানগৰী য'ত 200ৰো অধিক প্ৰজাতিৰ পক্ষী আছে ইয়াত বিভিন্ন প্ৰজাতিৰ গুৱাহাটী এনেকুৱা এখন মহানগৰী য'ত বন্যপ্ৰাণী অভয়াৰণ্য আছে কেইবাখনো যে দীপৰ বিল আছে আমচাং আছে গতিকে গুৱাহাটীত কেইবাখনো সংৰক্ষিত বনাঞ্চল আছে গুৱাহাটীত প্ৰকৃতি সকলো দিছে পাহাৰ দিছে নদী দিছে সন্মুখত ব্ৰহ্মপুত্ৰ নৈ বিশাল গুৱাহাটীৰ মাজেদি ভৰলু বাহিনী নৈ গতিকে ইমান সুন্দৰভাৱে প্ৰকৃতিয়ে সজাই দিছিলে কিন্তু এইখন মহানগৰীক আমি একেবাৰে তাৰ অৱস্থা শীৰ্ণ কৰি পেলাইছোঁ আজি গুৱাহাটীৰ কিমান খাল বিল আছিলে চব নোহোৱাই গ'ল গতিকে গুৱাহাটীৰ অৱক্ষয়টো দেখি আছোঁ গুৱাহাটী আজি ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে এই সকলোবিলাক আচলতে মেন মেড যিবিলাক আমি দেখিছোঁ বানপানী হৈছে বানপানী গুৱাহাটীবাসীক জুৰুলা কৰিছে পাহাৰ কাটি আমি টকলা কৰিছোঁ পাহাৰত আমি ঘৰ বনাইছোঁ চব গছ গছনি কাটি দিলোঁ গতিকে তাৰ ফলত গুৱাহাটী ক্ৰমাৎ গুৱাহাটী ধ্বংসৰ পথলৈ গৈ আছে সেই কথাটো মোক মনত আমনি দিয়ে কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীত জন্ম হৈছোঁ গুৱাহাটীৰ সদায় ভাল বিচাৰোঁ গুৱাহাটীৰ বহুত উন্নয়ন আমি বিচাৰিছিলোঁ কিন্তু সেই উন্নয়নটো মানে ভালৰ ফালে হোৱা নাই উন্নয়নবিলাক মানে যিমানবিলাক উন্নয়নমূলক কাম আছে সেইবিলাকে আছে গুৱাহাটীক ক্ষতি কৰি আছে গতিকে এই বিশাল গুৱাহাটীক আমি কৰিব পৰা বহুত আছিল গুৱাহাটী বাঢ়ি আছে এতিয়া আজি যিবিলাক ঠাই এসময়ত গুৱাহাটীৰ ভাবিছোঁ যে উপকণ্ঠ অঞ্চল দাঁতি কাষৰীয়া অঞ্চল সেইবিলাক ঠাই আজি গুৱাহাটী মাজমজিয়া হৈ গ'ল তেনেকৈ হৈ আছে মানুহ বাঢ়িলে অসংখ্য জনসংখ্যা বাঢ়িলে ঠিক আছে চব ফালৰ পৰা হ'ব এখন মহানগৰ হ'লেতো হ'ব আৰু এখন যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ এখন দুৱাৰমুখ তাত মানুহ হ'বই কিন্তু দুখ লাগে যে মানুহে আহি আমাক আমি মানে সেই যিটো উন্নয়নটো আমি উন্নয়ন কৰোঁ বহনক্ষম উন্নয়ন হোৱা নাই সেইটো আমি প্ৰকৃতি ধ্বংস কৰি উন্নয়ন কৰোঁ সেইটো অত্যন্ত দুখৰ কথা হয় প্ৰণয়দাৰ লগত বহুত কথা পাতিব থাকিলে সাহিত্য সংস্কৃতি ৰাজনীতি প্ৰণয়দাৰ বহুল অভিজ্ঞতা আছে এই ক্ষেত্ৰত বহুত মানুহ লগ পাইছে আৰু ময়ে যিমান দূৰ জানো ময়ে এতিয়া 25 বছৰ হ'ল গতিকে প্ৰণয়দাই আৰু কিমান বছৰ আগৰ পৰা মানুহক লগ পাইছে গতিকে বহুত কথা পাতিব থাকিলে খালি এটা অলপমান বেলেগ ধৰণৰ কথা সুধি পেলাই শেষ কৰিব বিচাৰিছোঁ এই কপিল শৰ্মা শ্ব'ত কপিল শৰ্মাই সদায় অমিতাভ বচ্চনকো সুধিছে যে ইমান আপুনি চিনেমা বনাইছে তাৰপিছত আপুনি মোৰ লগত সাক্ষাৎকাৰ কৰিব পাই কেনে লাগিছে ময়ো যদি সুধো যিজন মানুহক আপুনি সাংবাদিক বনালে আজি তেওঁৰ সন্মুখত আপুনি সাক্ষাৎকাৰ দিছে কেনেকুৱা লাগিছে নাই মই আহি মোৰ এইকাৰণে ভাল লাগিছে মই দিগন্তক লৈ সদায় প্ৰাউড কৰোঁ দিগন্ত মোৰ কাৰণে এটা ইনস্পিৰেশ্যন মই এইকাৰণে কৈছোঁ ইনস্পিৰেশ্যন যে দিগন্তই যিমান প্ৰত্যাহ্বান নেওচি যে এটা অতি বিপদসংকুল যাত্ৰা দিগন্তৰ সেই সময়খিনি দেখিছোঁ কেনেকৈ দিগন্তই মৃত্যুৰ যুঁজিবলগীয়া হৈছিল এক প্ৰকাৰ বিচনাৰ ডাক্তৰে কৈছিল যে দিগন্ত বিচনাৰ পৰা উঠিব নোৱাৰিব কোনোদিনা সদায় বিচনাত থাকিব লাগিব গতিকে দিগন্তই সেই আজি মই এতিয়া দেখিছোঁ দিগন্ত ইয়াত চিৰিটো মোটামুটি চিৰিটো উঠি আহিছে গোটেই ওপৰলৈ ফাৰ্ষ্ট ফ্ল'ৰলৈ প্ৰথম মহলালৈ গতিকে সেই কথাটো মোক সদায় আপ্লুত কৰে যে দিগন্তৰ মই যিটো মানুহক ডাক্তৰে কৈছে যে বিচনাৰ পৰা উঠিব নোৱাৰিব সেই মানুহটো আজি উইদাউট একো চাপোৰ্ট নোলোৱাকৈ খোজকাঢ়িব পৰা হৈ গ'ল সেই মনৰ জোৰ যিটো দিগন্তৰ আছে সেই দিগন্ত দেখিলোঁ আৰু দিগন্তৰ হাঁহিটো মই সদায় দিগন্তৰ হাঁহিৰ প্ৰতি সদায় আকৰ্ষিত হওঁ দিগন্তক মই হাঁহিৰ কাৰণে এটা অমলিন হাঁহি কেতিয়াও হাঁহিটোত মানে কোনো কপটতা নাই একদম খুব খোলা হাঁহি অন্তৰ পৰা মাৰা হাঁহি গতিকে সেইকাৰণে দিগন্তক ভাল লাগে দিগন্তই খুব নিজৰ দিগন্তৰ জাৰ্ণিটো মই দেখিছোঁ গতিকে দিগন্তক মই যিমান কষ্ট পৰিশ্ৰম কৰি আছে দিগন্তই নিজৰ শৰীৰটোৰ লগত নিজৰ মনটোৰ লগত যুঁজি আছে বহু সময়ত হতাশাই ভাগি পেলাই দিগন্তক তাৰ পাছত
আচলতে তেওঁ যুঁজিছে সেইকাৰণে মই ভাবোঁ যে দিগন্ত অনুপ্ৰেৰণাৰ উৎস মোৰ কাৰণে মই সদায় ভাবোঁ দিগন্তৰ কিবা বিপদৰ দিগন্তৰ কথা ভাবোঁ যে দিগন্তই এই প্ৰত্যাহ্বান যদি জিনিছে আমি কিয় নোৱাৰিম এনেকুৱা ধৰণৰ হয় গতিকে মই আজি এই শ্ব'টোত আহি সঁচাকৈ খুব ভাল লাগিল আৰু প্ৰথম এটা অভিজ্ঞতা মই বিভিন্ন হেৰিত আছোঁ মই কৈছোঁ যে কিন্তু প্ৰথম এডবেছ ৰেডিঅ' প্ৰথম আহিছোঁ গতিকে আহি পেলাই খুব ভাল লাগিল আৰু গোটেই টীমটোক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ প্ৰণয় দা এয়া আছিল প্ৰণয় বৰদলৈ যাক আমি আৰু তেওঁৰ কি কৰিছিল কি নকৰিছিল ক'ত আছে এইবিলাক কথা কৈ মই সময় নষ্ট কৰিব নোখোজোঁ খালি এই মুহূৰ্তত এটা কথাই ক'ব খোজোঁ যে আমি যি চাম জাৰ্নেলিষ্টে এতিয়াও জাৰ্নেলিষ্ট হৈ আছোঁ প্ৰায় ভাগৰে মূৰত প্ৰণয় দাই হাত বোলাইছিল গতিকে প্ৰণয় দাৰ লগত এই সাক্ষাৎকাৰটো মোৰ কাৰণে বিশেষ আছিল আৰু প্ৰণয় দা এতিয়া NKTVৰ কনচাল্টিং এডিটৰ বহুকেইটা সংবাদ মাধ্যম লগতে বহু অৰ্গেনাইজেশ্যনৰ লগত আমি যেতিয়াই আমি ধেমালি ধুমুলা কৰোঁ তেতিয়া সদায় কওঁ যে 100মান অৰ্গেনাইজেশ্যনৰ লগত কিজানি প্ৰণয় দা জড়িত হৈ আছে ক'ত যে নাই গতিকে প্ৰণয় দাৰ এই ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো আমি কিছু সময়ৰ কাৰণে আমাৰ ষ্টুডিঅ'ত পাই আমি খুব সুখী হ'লোঁ আমি প্ৰণয় দাৰ উত্তৰোত্তৰ কামনা কৰিলোঁ দীৰ্ঘায়ু কামনা কৰিলোঁ পৰৱৰ্তী শুনা সভাসদৰ মজিয়াত পুনৰ এগৰাকী নতুন অতিথিৰ সৈতে লগ পাম এয়া কামনাৰে আজিলৈ মই এটা কওঁ শেষ কৰাৰ আগতে মই মনজাইৰ যিটো দেখি আহিলোঁ ইয়াত মনজাই এই ৰেডিঅ'ৰ মই উত্তৰটো উন্নতি কামনা কৰিছোঁ ইতিমধ্যে মনজাই মানে দৰ্শক মানে সেই আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে বিভিন্ন ব্যতিক্ৰমী অনুষ্ঠানেৰে মই আশা কৰিছোঁ যে মনজাই আমাৰ অসমৰ সংবাদ মাধ্যমত আৰু এনেকৈ জিলিকি থাকক আৰু ভৱিষ্যত উজ্জ্বল হওক কামনা কৰিছোঁ ধন্যবাদ প্ৰণয়দা এয়া আছিল অসমৰ প্ৰথমটো উত্তৰ পূবৰ প্ৰথমটো এপ বেছ ৰেডিঅ' ষ্টেচন ৰেডিঅ' মনজাই অসমৰ আৱেগ আৰু আমাৰ অনুষ্ঠান শুনা সভাসদ মই দিগন্ত দাসে আজি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ